মনৰ নিজানো কেনেকুৱা এটা কথা হৈ গ'ল হঠাতে মানে চবেই কোনো আজিলৈকে এতিয়ালৈকে কোনো মানি ল'ব পৰা নাই তাৰপিছত জাষ্ট এটাই ভাবিছোঁ আৰু যে মানুহগৰাকীক শক্তি দিয়ক মানে ভগৱানে তেওঁ ভানু আহি থাকিব মই হৈ যাম তো মানে সেইদিনাখন মই আকৌ ইমান কান্দিছোঁ মানে মই নহয় মানে গোটেই আমি যিখিনি আছোঁ আৰু যিখিনি আমি যোৰহাট নাযাওঁ ক'তো কাইলৈ ধৰক যাব বা এনেকুৱা আৰু বৰ হাতখন ধৰি ধৰি মানে মানে কি ক'ম মানে কেনেকুৱা এটা কথা হৈ গ'ল আৰু সেই দহাৰ দিনাখন যিখন হাত মানে সেইটো মানে মই চৰি কেনেকে বুজাই কম মানে আকৌ যদি তেখেতক লগ পাওঁ তেনেকেই জন্মদিনৰ বহুত বহুত শুভকামনা ভালে থাকক সেইটোৱে ক'ম আৰু কিছু বেলি দেখা দিবানে কি তোমাক চোৱাৰ বতৰীয়া হৃদয়ৰে বাকি তেজ সিঁচি সিঁচি তোমাক ভবা বতৰীয়া দুচকুলে আহা সুৰে হাহে পাৰ হৈয়া তৰা কাইতে খোজে মন যায় মন যায় মন যায়। শব্দৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছোঁ। শব্দৰ এক ক্ষুদ্ৰ প্ৰয়াস, একেবাৰে নগণ্য অন্তৰৰ পৰা কৰা এক প্ৰয়াস জুবিন দাক অলপ বেছি জানিবলৈ। যিসকল ব্যক্তিয়ে তেওঁৰ সান্নিধ্য পাইছিলে, কামৰ মাজেৰেই হওক, মঞ্চত হওক, তেওঁৰ ঘৰত হওক, তেওঁৰ জাৰ্ণিত হওক, তেওঁৰ প্ৰজেক্টত হওক, সেইসকল ব্যক্তিৰ পৰা আমি আৰু অলপমান জানিবলৈ এই ক্ষুদ্ৰ প্ৰয়াসটি কৰিবলৈ আগবাঢ়িছোঁ। কাৰণ জুবিন গাৰ্গ মানে এটি নাম নহয়, জুবিন গাৰ্গ মানে কেৱল গান নহয়, জুবিন গাৰ্গ মানে কেৱল চিনেমাও নহয়, জুবিন গাৰ্গ মানে সেইজন ব্যক্তি কেৱল নহয় যিজনে অসহায় মানুহক সহায় কৰে, নাইবা সেইজন মানুহও নহয় যিজনে ৰাজপথত নামি প্ৰতিবাদ কৰে। খেল ভাল পোৱাজনো কেৱল জুবিন গাৰ্গ নহয়। এই সকলোবোৰ আৰু লগত কিবা অকণমান, কি এই অকণমান তাকে জানিবলৈ চেষ্টা কৰিছোঁ জয় জুবিনদাৰ মাজেৰে। এই ক্ষুদ্ৰ প্ৰয়াসটি কৰিবলৈ আজি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ জুবিনদাৰ লগত সহশিল্পী, জুবিনদাৰ মঞ্চত সহশিল্পী হিচাপে গীত পৰিৱেশন কৰা অৰুন্ধতী ভানুপ্ৰিয়া। আৰু আজি আমি জানিবলৈ চেষ্টা কৰিম অৰুন্ধতীৰ পৰা সেই বিশেষ মুহূৰ্তবোৰৰ কথা, সেই বিশেষ কথাবোৰ, সেই বিশেষ স্মৃতিবোৰ। প্ৰথমতে অৰুন্ধতীক আমি স্বাগতম জনাইছোঁ, শব্দৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ বিক্ৰম দা। আৰু এটা নাপাতিবলগীয়া কথা, কিন্তু সময়ৰ পৰিস্থিতিত পৰি আমি বাধ্য। কাৰণ জুবিনদাৰ এই যি জয় যাত্ৰা, এই জয় যাত্ৰা আমি গাই থাকিবই লাগিব, জয় জুবিনদা সদায় আমি গাই থাকিব লাগিব। আৰু তাকে আমি যিহেতুকে যি ধৰণে আমি ক'লোঁ যে অলপ হ'লেও বেছি আমাতকৈ পাইছা, মঞ্চত পাইছা, একেলগে গীত পৰিৱেশন কৰিছা, জুবিনদাৰ টীমৰ মেম্বাৰ, সেই হিচাপে নিশ্চয় ক'ৰবাত নহয় গৌৰৱ অনুভৱ হয়। আৰু বিশেষ স্মৃতিসমূহো আছে। হয়, নিশ্চয়কৈ। কাৰণ বেছিকৈ বুলি নকওঁ বাৰু, কিন্তু ওচৰৰ পৰা পাইছোঁ প্ৰায় 2 বছৰ, 4টা বছৰে আচলতে। 2019 বৰ্ষৰ পৰা 2022 বৰ্ষলৈকে মই তেখেতৰ লগত প্ৰায় 100খনৰো অধিক শ্ব' কৰিছোঁ। আৰু আপুনি প্ৰথমতেই কৈছে যে জুবিন গাৰ্গ অকল এজন ব্যক্তিসত্তা নহয়, তেওঁ অকল গান নহয়, তেওঁ চিনেমা নহয়। আচলতে মই ক'ব খুজিম জুবিন গাৰ্গ এটা এনেকুৱা অনুভৱ যিটো প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকগৰাকী অসমবাসীৰ হৃদয়ত আছে মানে। সেইকাৰণে হয়তো আমি কোনেও
আজিলৈকে বা এই তাৰিখটোলৈকে আমি মানি ল'ব নোৱাৰোঁ যে জুবিন গাৰ্গ আমাৰ মাজত নাই। মানি ল'বলৈ সকলোৰে বাবে দিগদাৰ হৈছে। তো সেইকাৰণে মই ক'ম তেখেত এটা এনেকুৱা অনুভৱ আমাৰ অসমীয়াৰ কাৰণে, যিটো যিমান দিনলৈ অসমীয়া থাকিব, যিমান দিনলৈ অসম থাকিব, তেতিয়ালৈ জুবিন গাৰ্গ আমাৰ হৃদয়ত মানে সদায় প্ৰবাহিত হৈ থাকিব তেজৰ দৰে। মানে মই তেনেকেই ক'ম। আৰু দাদাক ইমান ওচৰৰ পৰা পোৱাটো সঁচাকৈ গৌৰৱৰ কথা। মই আগতেও বহুতবাৰ কৈছোঁ, দাদা থকাৰ সময়তো বহুতবাৰ, ইভেন তেওঁৰ আগতেও কওঁ, যিজন মানুহক শুনি শুনি গান শিকিবলৈ বা আমি যিখিনি সময়ত আমি গান গাইছোঁ, তো তাৰ পাছত এতিয়াৰ যিখিনি সময়, অকল গান গাই পেলাই আমি আমাৰ জীৱন চলিব পাৰিম নে নোৱাৰিম, সেয়াও এটা ডাঙৰ কুৱেশ্যন আছিলে, প্ৰশ্নবোধক এটা কথা। কিন্তু দাদাৰ সেই যিটো কনফিডেন্স যে জুবিন গাৰ্গে কৰিছে, আমি জুবিন গাৰ্গৰ ওচৰলৈকে নগ'লেও অন্তত যে নহয় আমি গান গাব পাৰিম, মানে গান গাই আমি খাব পাৰিম অন্তত। তো সেই বস্তুটো আচলতে আমাৰ বয়সৰ বা আমাতকৈ পিছৰ হওক বা আমাৰ আগৰ যিখিনি মানে আমি যিসকলক পাই আহিছোঁ, শুনি আহিছোঁ, তেখেতসকলৰ কাম চাই আহিছোঁ, তো সেই চাগে আত্মবিশ্বাসটো কোনোবাখিনি জুবিন গাৰ্গৰ পৰাই হয়তো আহিছে যে আমিও এনেকৈ কৰিম। সেই সপোনটো লৈ লৈ যিটো ডাঙৰ হৈছোঁ, তো তেখেতৰ লগত ইমানখিনি প্ৰগ্ৰাম, তাৰপাছত ইমানখিনি অভিজ্ঞতা, সেয়া সঁচাকৈ এটা গৌৰৱৰ বিষয়। তো মই তেনেকেই ভাবোঁ আৰু বিৰাট লাকিও অনুভৱ কৰোঁ। মানে যিটো পৰিৱেশৰ পৰা মই আহিছোঁ, তেনেকুৱা পৰিৱেশত পটককৈ আহি পেলাই ইমান এজন ডাঙৰ ব্যক্তিসত্তাক ওচৰ পোৱাটো সঁচাকৈ বহুত দুৰ্লভ কথা আচলতে। আমি একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, মানে প্ৰথম লগ পোৱাটো কেনেকুৱা আছিল, কেনেকৈ লগ পালা, কি হৈছিলে মানে গোটেই? মই প্ৰথম লগ পোৱাটো মোৰ কাৰণে অকণমান চিনেমেটিক দেই কাৰবাৰটো। এনেইতো দাদাক প্ৰায় লগ পাওঁ, মই যিহেতুকে দিগন্ত ভাৰতী ছাৰৰ ষ্টুডেণ্ট, সেইটো মই নাম ল'বই লাগিব। তেখেতৰ ওচৰত মই প্ৰফেচনেল ট্ৰেইনিং লৈ আছিলোঁ সেইটো টাইমত, 2015-16 কথা আৰু। তেতিয়া জুবিন দা আহে, বা মই যে জুবিন গাৰ্গক অতিকৈ ভাল পাওঁ সেই কথাটো ছাৰে ভালকৈ জানে মানে। আৰু মোৰ কথাটো মানে এনেকুৱা, মই এতিয়াও হয়, কোনোবা এজন ডাঙৰ মানুহৰ ওচৰত মই গৈ পটককৈ ফটো এখন উঠিবলৈ নোৱাৰোঁ। মানে আগতেতো আমি অট'গ্ৰাফ লোৱাৰ এটা পৰিৱেশ পাই আহিছোঁ, হঠাৎ যিহেতুকে আজিকালি চেলফিৰ সময়, মই পটককৈ গৈ চেলফি এখন নহ'লে বা ফটো এখন তুলি দিয়াচোন বুলি মোক ক'বলৈ অকণমান মানে অসুবিধা লাগে বা ভাল নালাগে, এই কি বুলি ভাবিব বা এনেকুৱা ধৰণৰ কথা এটা আৰু। তো তেনেকৈ মই যেতিয়া ছাৰৰ ঘৰত আহে, মই মানে ক'বলৈ মোৰ অসুবিধা হয় মানে যে দাদা আপোনাক মই বহুত ভাল পাওঁ, ফটো এখন উঠো নেকি বোলে, তেনেকুৱা মানে মোৰ সেই কথাটো নাছিল। মানে মই সদায় এটা কথা ভাবিছিলোঁ মানে যে মই এনেকুৱা কাম কৰিব লাগিব যাতে মানে এদিন দাদাৰ যাতে চকুত মই পৰোঁ, যে এদিন অন্তত মোক, মই যিটো সপোন দেখি দেখি ডাঙৰ হৈছোঁ মানে, যে আৰু এটা ফেৰী টেল টাইপ লাগে যে আমাৰ সময়ত আমি এনেকৈ ভাবোঁ ন, যে ক'ৰবাত এনেকৈ গাই থাকিম, কোনোবা ডাঙৰ মানুহ এজনে শুনিব, এই যিটো মই কৈছোঁ ন চিনেমেটিক কাৰবাৰ টাইপ, কোনোবাই শুনিব, মোৰ গান ভাল পাব, মোক মাতিব, এনেকুৱা ধৰণৰ এটা কেতিয়াবা কয় ন মেনিফেষ্ট কৰিলে এইটো হৈ যায় যে। তো কোনোবাখিনিত চাগে সেই বস্তুটো মই ইমানেই ভাবিছোঁ, ভাবোঁতে চাগে কোনোবাখিনিত হয়তো সেই তেনেকুৱা ধৰণৰে কাৰবাৰ কিছুমান হৈ গ'ল আচলতে। তো দাদাই তেনেকৈ পটককৈ এদিন ছাৰৰ কাম কৰি আছিলোঁ ষ্টুডিঅ'ত, হঠাৎ দাদা আহিলে। তাৰ আগত যদিও লগ পাইছোঁ, হাই হেল্ল' বা এনেকৈ, ছাৰেও বহুতবাৰ কৈছে তাই ভাল গায় দেই, তাই মোৰ ষ্টুডেণ্ট, তাই মোৰ প্ৰিয় শিষ্যা বা এনেকুৱা তেনেকৈ কয়। কিন্তু তাৰ আগলৈকে মোৰ ইমান ধৰণৰ কথা বতৰা নাই আৰু। যিদিনাখন দাদাই মানে মোক ষ্টুডিঅ'ত শুনিছে, ৰত্নাকৰৰ কাম চলি আছিল নেকি সেইটো টাইমত, 19 বৰ্ষতে আৰু, তেতিয়া মানে দাদাই কৈছে আৰু যে এই দেখোন সঁচাকৈ ভাল গায়, এনেকুৱা আৰু। মই মানে মোৰ গানখন এতিয়াও মানে কেতিয়াবা ভাহি থাকে মানে যে জুবিন গাৰ্গে কৈছে মই ভাল গাওঁ বুলি। তো মানে কোনোবাখিনি এনেকুৱা লাগে ন, এখন চাৰ্টিফিকেট টাইপ লাগি যায় মানে যে তো মই মানে সেইখিনি সময়ত মই গাব পৰা নাই মানে, মই গোটেই গা চা কঁপি গৈছে আৰু তাই ভাল গায়। তেতিয়া ছাৰে মানে আকৌ ওপৰত কৈছে আৰু যে মইতো তোক আগতেও কৈছোঁ তাই ভাল গায়, এনেকুৱা আৰু। তো সেইটোৱে এটা চিনেমেটিক কাৰবাৰ। তাৰপিছত শ্ব'ৰ কথা আহিল, দাদাই ক'লে যে তই মোৰ লগত কাম কৰিব লাগিব। তো মানে একদম এটা সপোন আৰু এখন চিনেমা লগা কথা আৰু কথাখিনি মেনিফেষ্ট হৈ যোৱা নিচিনা একদম মানে মই যিটো সপোন যেতিয়াৰ পৰা গান গাবলৈ ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰাই মানে যে এদিন নহয় এদিন জুবিন গাৰ্গৰ লগত গান গাম, এদিন এটা গান ৰেকৰ্ডিং কৰিম, এদিন ক'ৰবাত
অকমানৰ কাৰণে অকমান সময়ৰ কাৰণে হ'লেও মানে জুবিন গাৰ্গৰ লগত একেখন ষ্টেজত গাম সেইটোৱে আৰু ভাবোতে চাগে ইউনিভাৰ্চ বা ভগৱানে সেই বস্তুটো শুনিলে নেকি ইমান হেঁপাহেৰে যেতিয়া সেই হেঁপাহটো মানে তো তেনেকেই ষ্টাৰ্ট হ'ল তাৰপিছত 2019 বৰ্ষত সেই ষ্টুডিঅ'ত প্ৰথম ফেব্ৰুৱাৰী মাহৰ কথা তাৰপিছত মাৰ্চৰ 18 তাৰিখে চাউল খোৱা মহোৎসৱত দাদাক কিবা এৱাৰ্ড এটা দিবলৈ মাতিছিল তাতে মোৰ প্ৰথম গান দিন জ্বলে ৰাতি জ্বলে তেতিয়াও ষ্টেজত মানে দাদাৰ মোৰ এতিয়াও মনত আছে মানে আৰু দাদা মানুহজন যিটোকে খেয়ালি আপুনিও অবভিয়াছলি বহুত জানে কাৰণ বহুত একেলগে আপুনি বহুত পাইছে একেখন ষ্টেজত আপুনিও কাম কৰিছে তো তেওঁ যিটো মানে খেয়ালি মনৰ মানুহ মানে যেতিয়া মই গাইছো মানে আজি কিয় হিয়া কপে দাদাই মানে ঐ এই ভাল গাইছে বে এনেকুৱা ধৰণৰ আৰু তো মানে সেই কথাবিলাক মনত পৰি থাকে আৰু যে দাদাই মানে প্ৰত্যেকটো মানে মোক বুলি নহয় আচলতে নতুন প্ৰজন্মৰ যিটো মানে টেলেণ্ট হওক বা নতুন ভাল কাম হ'লে দাদাই সেই বস্তুটো খুব এপ্ৰিচিয়েট কৰিছিল সেই বস্তুটোত মোৰ খুব ভাল লাগে মানে দাদাই কেতিয়াও মানে এইটো হোৱা নাই এইটো তেনেকুৱা নহয় সদায় মানে পজিটিভ ৱেৰে বস্তুটোক সদায় মানে ইমান ধুনীয়াকে তেওঁ আগবঢ়াই নিবলৈ খোজে তো সেইটো বিৰাট প্লাছ পইণ্ট আৰু তেওঁৰ পৰা শিকিবলগীয়া সঁচাকে বহুত কিবা কিবি আছে থাকি গ'ল হয়তো আৰু কোনদিনাখন তেনেকে এজন সত্তা এটা আকৌ পাম সেইটো মানে কি ক'ম আৰু সেইটো ভাষা নাথাকে আৰু মানে তেওঁৰ জুবিন গাৰ্গৰ পাছত আৰু এজন তেনেকুৱা কিবা ইমান জ্ঞানৰ ভাণ্ডাৰ লৈ পেলাই আৰু কোনোবা এজন যে আহিব আকৌ নতুনকে সেইটো মানে হয়তো বহুত বছৰ বহুত যুগ লাগি যাব মানে তেনেকেই সময় এই মঞ্চত যেতিয়া পাইছা তুমিও নিশ্চয় অনুভৱ কৰিছা দেখিছা মানুহবোৰে ময়ো ইনফেক্ট সৰু কালৰ পৰা মই দেখি আহিছোঁ মানুহবোৰে যেতিয়া ভৰিখন চুবলৈ বিচাৰে মানে মঞ্চৰ ওচৰত গ'লে ভৰিখন চুব বিচাৰে সেই ক্ৰেজটো এজন মানুহৰ মানে নৰোত্তম বুলি ক'ব পাৰি মানে আচৰিত মই মানে সেই বস্তুটোৱে মই মানে আগতে যেতিয়া ষ্টেজত থাকো বা ষ্টেজত ঠিক উঠাৰ আগমুহূৰ্তৰ সময়খিনি যিটো মানে জুবিন গাৰ্গ আহিব এতিয়া আহিব দাদা আহি আছে মানে সেই অৰাটো সঁচাকে সেইটো মানে মই শব্দৰে মানে কিবা বা কোনো ধৰণৰ বিশেষণেৰে মই মানে নোৱাৰো মানে বৰ্ণাবলে মই বুলি নহয় হয়তো কোনো নোৱাৰিব মানে দাদা কেনেকে চুই চোৱাৰ এক্সেক্টলি সেই যিটো চুই চোৱাৰ যিটো মানুহৰ হেঁপাহ দাদা শুনাৰ যিটো হেঁপাহ মানে তেওঁ কেনেকুৱা এটা ব্যক্তিত্ব লৈ পেলাই তেওঁ মানে আহিছিলে সেইটো সঁচাকে এতিয়া উপলব্ধি কৰোঁ সঁচাকে তেওঁ ঈশ্বৰ পুত্ৰই আছিল মানে আমি যেতিয়া গাড়ীত থাকোঁ আমাকেই সোধে মানে জুবিন গাৰ্গ ক'ত মানে আমি আনচাৰ দিবলৈ নাথাকে আমাৰ গাড়ী ঢকিয়াই দিয়ে মানে এইপিনে দাদাক পটকে লৈ আৰু সেই ক্ৰেজটোৰ মাজত দাদা যদি অকলে থাকি যায় তেতিয়াতো আৰু ক'বই নোৱাৰি টানি টুনি শেষ কৰি দিব মানে সেইটো মানে কি ক'ম ইমান মৰমটো কেতিয়াবা এইটো হৈ যায় ন মানে সীমাহীন মৰমটো ল'ব নোৱাৰি ন এনেকে কেতিয়াবা দাদাই হঠাৎ ষ্টেজত গান গাই থকাৰ সময়তো এনেকে হাতখন যেতিয়া দি দিয়ে দাদাক টানি নিব বিচাৰে একদম মানে তো বাকী যিখিনি মানুহ থাকে সেইখিনি মানুহে আকৌ দাদাক গাৱাৰ কৰি থাকে ধৰিবলৈ যায় তো মানে সেইটো এটা আচৰিত দেই বাকীও বহুত মানে বহুত ধৰক তেনেকুৱা আছে মানুহ কিন্তু সেই যিটো চুই চোৱাৰ হেঁপাহটো জুবিন গাৰ্গৰ নিচিনা নাই মানে জুবিন গাৰ্গৰ মানে গান শুনিছো ঠিক আছে চাইছো প্ৰগ্ৰাম চাইছো ভাল পাইছো সেইটো এটা বেলেগ জুবিন গাৰ্গ মই বুলিয়ে ক'ম জুবিন গাৰ্গ ইজ এ ডিফাৰেণ্ট থিং মানে কিবা এটা বেলেগ আৰু সেইটো মানে মই ক'লোৱে ন যে এইটো বিশেষণেৰে বনাব নোৱাৰি মানে এইটো জাষ্ট এটা নাম আৰু জুবিন গাৰ্গ এটা অনুভৱ তেওঁ যেনেকে লাষ্টত কৈ গৈছে আচলতে চবেই মোক ঘৰৰ মানুহ বুলি ভাবে সঁচাকে জুবিন গাৰ্গ মানে সকলোৰে মানে আমাৰ কাৰণে দাদা আমাতকে সৰুখিনিৰ কাৰণে মামা হ'ব পাৰে ঘৰৰ মানুহ মানে চবৰে ঘৰৰ জুবিন গাৰ্গ বেলেগৰ নহয় মানে সেইটো পাইছো কিবা আচৰিত লাগে নিজকেও মই ইভেন আগতে পিঞ্চ কৰি চাওঁ যে মই সদায় যে দেখি আছিলো এইটো মানে সঁচাকে ঘটিছে জানো মোৰ কেতিয়াবা মই পাহৰিও যাওঁ গাবলে মানে ভাবি থাকো যে মইতো সপোন দেখি আছো অমুক তমুক আৰু মই এনেও মানুহজনী অকমান অভাৰ থিংকাৰ ভাবি থাকো বাৰ পাৰ হৈ গুচি যায়গে মানে গানৰ যি টাইমিংটো পাৰ হৈ গুচি যায়গে গা আকৌ এনেকে কয় মানে দাদাই আকৌ ৰৈ পেলাই আকৌ গাবলৈ ষ্টাৰ্ট কৰো মানে তেনেকুৱা বহুত হৈছে সেইটো আকৌ মোৰ বুলি নহয় প্ৰত্যেকজনে যে দাদাক পাইছে ষ্টেজত হওক বা এনেও হওক সেইটো তেনেকে চাগে ফিল কৰে আৰু মই ভাবো গান এটা এইখিনি মুহূৰ্তত শুনি ল'ব পাৰো দাদাৰ গান এটা নিশ্চয়
দাদাৰ গান গাবলৈ দিলে কনফিউজ হৈ যোৱা যায় মানে কোনটো গাম এইটোৱে গাওঁ প্ৰত্যেকটো গান এটাৰ ওপৰত এটা অদ্বিতীয় মানে তো দাদাৰ হিয়ামন বুলি এখন এলবাম আছিলে আমি সৰুতে খুব শুনো আমাৰ আগতে দাদাহঁতে মানে সেইবিলাক গান শুনি শুনি আগতে প্ৰেম কৰিছিলে আমি কেছেট ছিঙি গৈছে ৰিল ছিঙি যায় তাৰপিছত ফেভিকল দি আমি আঠা লগাও আগতে এনেকে কাট পেঞ্চিলৰ এনেকে ঘূৰাই যে ফিটা ছিঙি গ'লে কেতিয়াবা তাৰ পৰা উলিয়াই পিনে আমি আঠা লগাও জেঠাই ল'ৰা দাদাহঁতে মানে এইবিলাক গান আগতে শুনি শুনি মানে এনেকে গাৰ্লফ্ৰেণ্ডক দিয়ে আমি তেতিয়াই জানো আৰু এইজনেই জুবিন গাৰ্গ মানে এনেকুৱা আৰু তো সেই পুৰণি গীত এটা অকণমান বনাই দিব বিচাৰিছোঁ মৰম মানে নহয় সোণৰে কাৰেং ঘৰ ধুমুহা আহিলে নাথাকে সেউজেৰ জোনাকো নামিব তৰাই খেলিব তুমি সোণ আহিলে সকলো আহিব মোৰেনো জীৱনলৈ আহিবা জানো উৰুঙা পজালৈ মোৰ তুমি ল'বা জানো দুখকে আদৰি মোৰ বিচৰা মৰম দিবানে মৰমি মোক তুমি ল'বা জানো দুখকে আদৰি মোক থেংক ইউ অতি সুন্দৰ জুবিনদাৰ যিটো গানেই হওক এটা বাজিলেই হ'ল প্ৰত্যেকটো গীতে আছিলে চুই যোৱা গীত আৰু আমাৰ পিকনিকেই হওক ট্ৰেভেল কৰোঁতেই হওক ঘৰত থাকোঁতেই হওক দুখ লাগিলেই হওক বিৰাট ফূৰ্তি লাগিলেই হওক বিহুৰ সময়ত হওক যিকোনো মানে পৰিৱেশেই নহওক কেলে প্ৰত্যেকখিনি সময়তেই মানে জুবিন গাৰ্গৰ গান দৰকাৰ হয় মানে আৰু সেনেকুৱা গান আছে গোটেই সেই মুডটো সেই ইমোশ্যনটো ডিছক্ৰাইব কৰিবৰ কাৰণে একদম আছে এক্সেক্টলি সেই মুডটো ডিছক্ৰাইব হৈ যায় কাৰোবাৰ কিবা ইমোশ্যনেল প্ৰব্লেম হৈছে কিবা ইমোশ্যনেলি ডিষ্টাৰ্ব হৈছে কিবা হৈছে আৱেগিক হৈছে সেই আৱেগিক এক্সেক্টলি কি পইণ্টত আৱেগিক হৈছে সেইটো এক্সেক্টলি ডিছক্ৰাইব কৰিবলৈ গান আছে মানে কথা আছে গান আছে সুৰ আছে আৰু সুৰবোৰো এনেকুৱা সুৰ যিটো সুৰে সেই মুডটোক লৈ যায় সেইকাৰণে এবাৰ শুনিলে সেই গানবোৰ মানুহে 20 বাৰ 30 বাৰ 100 বাৰলৈকে শুনে আৰু এনেকুৱা হয় মানে প্ৰত্যেকটো গান সকলোৰে মুখস্থ এইটো কোনো মানে কৰবাত মানে আৰু যে কিবা সেই মানে ভালকে কিবা চাব লাগিব বুলি কথা নাই আৰু মানে মুখস্থ হৈ থাকে আৰু কাৰণ মানে এনেকুৱা লাগে যেন আমাৰে কথা কাৰণ মানে ইমান বাৰ শুনিছেও ন ৰিপিটেডলি শুনিছে এতিয়া মই অলপ আগতে যেনেকৈ ক'লো এতিয়াতো ডিজিটেল যুগ আমি গান এটা ৰিপিট কৰি শুনি আছো ৰিপিট অন বুলি লগাই দিলে আমি ৰিপিট আগৰ দিনত কেছেটবোৰ ফিটা ছিঙি যায় মানে ফিটাডাল থাকে ফিটা ছিঙি যায় সেইটো আকৌ ফিটাডাল লগালে কেতিয়াবা সেই শব্দবিলাক নোলাই গানৰ এটা পাৰ্ট নোহোৱা হৈ যায় তো সেইটো জইন লগাই আকৌ শুনা যায় সেই মানে ৰিপিটেডলি গোটেই বস্তুটো তো প্ৰথম যিটো মঞ্চ আছিলে জুবিন গাৰ্গৰ লগত তুমি যিহেতুকে অভিজ্ঞ আছিলা গায়ক হিচাপে গায়িকা হিচাপে তুমি যিহেতুকে পৰিৱেশন কৰিছিলা কিন্তু প্ৰথম যিটো মঞ্চ সেইটো শব্দৰে কেনেকৈ তুমি এক্সপ্ৰেছ কৰিবা সেইদিনাখনৰ যিটো এটা থাকে ন প্ৰথম পৰীক্ষা প্ৰথম স্কুললৈ যোৱা দিন প্ৰথম চাকৰিত জইন কৰা দিন মানে মোৰ মিক্সচাৰ ফিলিং বুলি কওঁ মই সেইকাৰণে আচলতে হাঁহি উঠি গ'ল মিক্সচাৰ ফিলিং মানে এনেকুৱা আৰু দাদাৰ মেনেজমেণ্টৰ পৰা ফোন আহিছে কৈছে গাড়ী 8:30 গৈ পাব মোৰ প্ৰথম কথাটো হ'ল এনেকুৱা যে জুবিন দা এইটো ইমান সোনকাল ষ্টেজত নুঠে 8:30 কেলে যাব লাগে তাৰপিছত ঘৰত মানে আমাৰ এনেকুৱা হুলস্থুল আৰু যে ফোন আহিছে আৰু আমাৰ মা মানে মোতকৈ বেছি আমাৰ মা বিৰাট এক্সাইটেড যে আমাৰ মামু আজি জুবিনৰ লগত গান গাব দিয়ে চবে টিভিত চাবি অমুক তমুক সেইদিনাখন আছিল 18 এপ্ৰিল 2019 তাৰপিছত আৰু জুবিন গাৰ্গৰ শ্ব' যিহেতুকে ইমান মানুহ এইটোতো আৰু ক'ব মানে লগা কথা নহয় আৰু মানে ইমান মানুহ হয় মায়ে মানে কৈছে হেৰি আমিও চাবলৈ গ'লোহেঁতেন
মই কৈছোঁ মোৰ কাৰণেতো গাড়ী পঠিয়াব আৰু সেইখন গাড়ীত মই তোমালোকক লৈ যাব অসুবিধাও হ'ব। মই মানে আগতেও যিহেতুকে কৈছোঁ যে মই খুব এইবিলাক কথা ভাবি থাকোঁ মানে মোৰ কাৰণে কাৰোবাৰ অসুবিধা হৈছে নেকি, মোৰ কাৰণে কোনোবাই অশান্তি পাইছে নেকি, খুব ভাবি থাকোঁ মানে। সেইটো কোনোবাখিনিত অকণ বেয়াও, কিন্তু মই ভাবি থাকোঁ মানে আৰু তো তেনেকৈ হয়তো সেইদিনাখন হয়তো মাক মই গাড়ীখনত লৈ যাব পাৰোঁ, কাৰণ ইন'ভাখন আহিছে ঘৰৰ ফ্ৰণ্টত আহি ৰৈছেহি। কিন্তু মই মানে ক'লোঁ তোমালোকে আহি থাকিবা পিছত, কেনেকৈ আহা নাজানো আৰু। ক'ত আছিলে প্ৰথম মঞ্চখন আছিলে হেঙেৰাবাৰীৰ যিখন হয় নৱজ্যোতি ক্লাবে যিখন তাতে আৰু মই গুচি আহিলোঁ। আহি পেলাই মায়ে মানে ফোন কৰি আছে আমি ওলাইছোঁ আৰু গোটেই ৰাস্তা যাম, কাৰণ হেঙেৰাবাৰীৰ য'ত ষ্টেজখন হয় তাতে গোটেই ৰাস্তাটো বন্ধ কৰি দিয়ে এটা ছাইডৰ পৰা। তোমাক কেনেকৈ লগ পাম এতিয়া, আৰু মানে মোৰ সিমানখিনিও এইটো নাই যে মাহঁতক আনি মই ষ্টেজৰ কাষত বহোৱা, মানে মোৰ সিমানখিনি ধৃষ্টতা বুলিয়ে ক'ম আৰু মই যিটো কৈছোঁ যে মানে মই কাৰোবাক কৈ দিব নোৱাৰোঁগৈ যে মোৰ মা আহিছে ওচৰত বহাই দিয়াচোন, মই নোৱাৰিলোঁ মানে ক'বলৈ। আৰু সিদিনাখন যিহেতুকে প্ৰথম মানে বিহুৰ শ্ব' আৰু কাকো মই চিনি পাওঁ লগ পোৱা নাই, মই সাক্ষাৎ লগ পোৱা নাই আৰু চবকে মানে টিমটোৰ লগত বণ্ডিংটো হোৱা নাই, কাৰণ দাদাৰ সেইখিনি সময়ত আমি কোনো ধৰণৰ একো প্ৰেক্টিচ কৰা নাই। মোৰ খালি এটা বস্তুৱে মই ভগৱানক কৈ আছোঁ যে মই এনেকৈ গাব লাগিব যাতে মোক মানুহে ভাল পায়। মই আজি মানে মোৰ এখন আজি লাষ্ট মানে মই মাইণ্ডত মানে এনেকৈ ছেট কৰি লৈছোঁ মোৰ এখন আজি লাষ্ট প্ৰগ্ৰেম। এইখন প্ৰগ্ৰেম যদি মোৰ বেয়া হয় তেতিয়াহ'লে বেয়া আৰু মানে এখন মই ভালেই হ'ব লাগিব, ভাল গাবই লাগিব এনেই হওক। আৰু এই বস্তুটো কোনোবাখিনিত মই ভাবোঁ এনেকৈ এই যিটো নিজৰ ছেল্ফ ৰিয়েলাইজেশ্যন হওক বা ছেল্ফ কনফিডেঞ্চ বুলি ক'ম, এই বস্তুটো কিন্তু কোনোবাখিনি জুবিন গাৰ্গৰ পৰাই অহা দেই। মই তেওঁৰ পৰা সেই বস্তুটো আগতে তাৰপাছতো মই লগ পাইছোঁ, কিন্তু তাৰ আগতেও যেতিয়া আমি তেখেতৰ বিষয়ে পঢ়োঁ বা যিহেতুকে তেতিয়ালৈকে ডিজিটেল হৈছে বা ইউটিউব হওক বা ক'ৰবাত হওক পঢ়োঁ দাদাৰ প্ৰত্যেকটো কথা মানে বাকীবোৰ যিবিলাক কথা মানে মই এইখিনি নহ'ব আৰু এইখিনি নুশুনিলেও হ'ব, যিখিনি শুনিব লাগে মোৰ মাইণ্ডত চলি থাকে। মানে দাদাই আগতে যেনেকৈ কয় মানে যে ডিগ্ৰীৰ সময়ত পেপাৰ ফালি পেলাই মই গান গাম, মই নোৱাৰোঁ মানে এইবিলাক কৰিবলৈ। তেনেকুৱা কোনোবাখিনিত মই কৰোঁ বুলি কৰা নাই, কিন্তু মোৰ লগতো আচলতে ছেইম ঘটিছে মানে। তো তেনেকুৱা ধৰণৰ মোৰ তেতিয়া মানে এনেকুৱা আছিল যে নহয় মই গান গাই খাম। সেই বস্তুটো যিটো আছিল মই কৈছোঁৱে যিহেতুকে দাদাৰ পৰাই আহিছিল মানে সেই ছেল্ফ মানে কনফিডেঞ্চটো মানে। তাৰপিছত সেইদিনাখনো ঠিক তেনেকৈ মই গৈ পাই মায়ে ফোন কৰিছে, মই কৈছোঁ মা কেনেবাকৈ মেনেজ কৰি বহা আৰু, কাৰণ য'ত বহি লোৱা আৰু জেগাটো নায়েই আৰু গোটেইখন একদম হেতাও পৰা লাগিছে। আৰু মই নিজকে এনেকুৱা লাগে ন ইমান এখন ডাঙৰ মঞ্চ, ইমান এটা ডাঙৰ টিমত মানে নিজকে বিৰাট মানে সৰু টাইপ লাগিছে যে মই আহিছোঁ ইছৰাম কিবা গাম। খালি এটাই কথা আৰু যে মই যিয়ে নহওক ভালকৈ গাব লাগে, হে ভগৱান প্লিজ বি উইথ মি মানে সেইটোৱে আৰু। তাৰপিছত চব প্ৰেক্টিচ হৈ গৈছে, চাউণ্ড চেক হৈ গৈছে আৰু দাদা আহিছে আৰু মোৰ মানে তাতে চিনি পোৱা ব্যক্তি এজনেই, সেইজনে হৈছে জুবিন গাৰ্গ। মানে জুবিন গাৰ্গকে যি লগ পাইছোঁ, বাকী মই কাকো তাৰ আগত লগ পোৱা নাই মানে। দাদা আহিছে যেতিয়া মই দীঘলকৈ উশাহ এটা লৈছোঁ আৰু তই আহিছ, ভয় খাইছ নেকি তই এনেকৈ আৰু কৈছোঁ দাদা অকণমান ভয় খাইছোঁ আৰু একো নাই চব ঠিক হৈ যাব। এনেকৈ কৈ পেলাই দাদাটো উঠিলে আৰু ষ্টেজত। এটা মানে বুজাব নোৱাৰা এটা ফিলিংছ আৰু। ঠিক 2টা গীত গোৱাৰ পাছত দাদাই মানে মোক মাতিছে আৰু মাতি পেলাই ক'লে যে তাই দিগন্ত ভাৰতীৰ ষ্টুডেণ্ট, তাই ভাল গায়, আজি প্ৰথম আহিছে মোৰ লগত, গা তই কি গাৱ এনেকৈ আৰু। তাৰপিছত শালি কি পোৱা গালোঁ, চবেই ভালো পালে। তো তাৰ পিছৰ ষ্টৰিটো মানে বেক অফ দ্য মাইণ্ড এইটো চলি আছে, মাহঁতেতো ক'তো বহিব পোৱা নাই। তাৰ আগত মই যেতিয়া গৈছোঁ মানে ঘৰত মানে এনেকুৱা আৰু কোনোবাই আমাৰ মানে যিহেতুকে মই কৈছোঁ ন একেবাৰে সৰু ফেমিলি এটাৰ পৰা অহা মানুহ মানে মই, মাহঁতে মানে কৈ আছে ইছৰাম এতিয়া তাই জুবিন গাৰ্গৰ লগত গান গাব, চিনিয়ে নোপোৱা হ'ব এতিয়া। আমাৰ কিছুমানে কৈ আছে আৰু জুবিন গাৰ্গৰ লগত গোৱাৰ পিছত আৰু লেভেল বাঢ়িব, এতিয়া অমুক হ'ব তমুক হ'ব। মোৰ মানে মাইণ্ডত সেইটো চলি আছে, ইছৰাম আমাৰ মাহঁতক বহিবও দিব পৰা নাই, তাকো প্ৰথম দিনাখনে কথাখিনি মানে ফলিয়াইছে নেকি এনেকুৱা লাগিছে মানে। মাহঁতক মই ভালকৈ বহিব দিম, ক'ত বা আছে থিয় হয়, ক'ত বা কি কৰিছে, ফোনটোও ৰিচিভ কৰিব পৰা নাই, ইমান চাউণ্ড শুনা নাপায়। মোৰ মানে বাৰে সেইটো কথা আহি আছে যে ইছৰাম মোকো তেনেকৈ ভাবিছে নেকি। মানে মই ক'লো ন মোৰ মানে ইমান বেছি লেভেলত মোৰ অভাৰ থিংকটো চলি থাকে, মানে এনি টাইম ব্ৰেইনটো মানে খালী নাথাকে, মানে এনি টাইম কিবা নহয় কিবা এটা চলি থাকে। সেইখিনি সময়ত মানে মোৰ সেইটো চলি আছে আৰু তাৰ লগত মই ভাল গাব লাগিব।
তাৰপিছত মাহঁতে বোলে পিছত কৈছে আৰু মানে মোক দেখা নাই আৰু গোটেই মানে খালি আৱাজটো শুনিছে যে তাই গাইছে, জুবিনে তাইক মাতিছে মানে খালি কি পোৱা শুনিলে। তো এই যিটো এটা কি ক'ম মানে ইমান এটা সৰু ফেমিলিৰ পৰা আহি বা মানে ইমান কেতিয়াও মানে নোহোৱা নোপোজা ঘটনা এটা হঠাৎ ঘটি গৈছে আৰু যিটো, তো সেইটো এটা বেলেগ আৰু সেইটো আপুনি এতিয়া মোক সুধিলে মোৰ মানে ক'বলৈ একজেক্টলি ভাষা নাথাকে। তো সেইটোৱে কোনোবাখিনিতে টাৰ্ণিং পইণ্ট নিচিনা হ'ল নেকি, কাৰণ তাৰ আগতে দাদাই কৈছিলে কি যে তই গুৱাহাটীৰ শ্ব'খিনি কৰি দিব লাগিব আৰু মই ভাবিছোঁ ঠিক আছে। গুৱাহাটীত মই লিষ্টখন চাইছোঁ, যিহেতুকে লিষ্ট এখন আহি যায়, গুৱাহাটীত 6খন শ্ব' আছে, 6খন নে 7খন শ্ব' আছে, একেখনত মই থাকিম আৰু। তাৰপিছত কি জানো ভাল পালে বা ভগৱানৰো কৃপা বা মোৰ গুৰু হওক গোটেইখিনিৰে আশীৰ্বাদ, তো মানে পিছৰ দিনাখন ফোন আহিছে আৰু মই সেইদিনাখন আকৌ ঘৰত আমাৰ একদম মাংস ভাতৰ যোগাৰ চলিছে মানে মই কৈছোঁ ন সৰু সৰু কিছুমান কথা আৰু চবেই মানে ফোন কৰিছে, মামু, ঘৰত মোক মামু বুলি মাতে, মামু তোক জুবিন গাৰ্গৰ লগত দেখিছোঁ, ঘৰত একদম খানা দিব লাগিব, মই ঘৰত আহ আৰু ভাত খাম আৰু আমি পাৰ্টি বুলি ক'লে মাংস ভাত আৰু এনেকুৱা। তাৰপিছত ঠিক 2:30 নে 3টা বজাত ফোন আহিছে আৰু তুমি আজি ঢেকীয়াজুলি যাব লাগিব। কিয় এনেকৈ সুধিছোঁ মানে, নহয় তুমি হেৰি আছে নহয়, শ্ব' আছে নহয়, নহয় মোকতো দাদাই অকল গুৱাহাটীতহে শ্ব' কৰিব দিছে। গতিকে মই সেইখিনিলৈকে কনফিউজড মানে, কাৰণ মোক কোৱা নাই, যিহেতুকে চিধা কথা আৰু মোক কোৱা নাই মইতো যাব নালাগে, আপোনাৰ ভুল হৈছে চাগে, সিহঁতকে উল্টাই মই কৈছোঁ মানে আপোনাৰ ভুল হৈছে চাগে, সুধি লওক বুলি কৈছোঁ। হয় নেকি, ৰ'বা বুলি কৈ পেলাই ফোনটো ৰাখি আকৌ কৈছে নহয় নহয় তুমি এইবছৰ থাকিবই লাগিব, দাদাই তোমাক বিচাৰিছে, প্ৰত্যেকখন মঞ্চত থাকিব লাগিব। তো মানে হিউজ কাৰবাৰ আৰু মই আৰু কি পিন্ধিম কি কৰিম, মেকআপৰ নামততো মই কলংক, সেইটোতো আপুনি ভালকেই জানে, সেইটো হয়তো এতিয়া চবেও জনা হৈছে, একো কৰিব মৰিব নাজানো। মোক এতিয়াও কেতিয়াবা কয় মানে, ইছৰাম ভানু যে প্ৰথম আহিছিলা গোটেই মুখখনত অকল পাউডাৰে থাকে। তো তেনেকুৱা বহুত কিবা সৰু সৰু কথা আৰু তো তেনেকৈ কি জানো হৈ গ'ল আৰু মই সেইটোৱে ক'ম, ভগৱানৰ কৃপা, লগতে মোৰ গুৰু হওক, মোৰ ঘৰৰ গোটেইখিনিৰ হওক এটা আশীৰ্বাদ আৰু নিজৰ যিটো সেই মেনিফেষ্টেশ্যনেই বুলি ক'ম চাগে, খুব বেছি ভাবিলে হৈ যায় বুলি কয় যে, তেনেকৈ আৰু প্ৰথম দিনাখনৰ সেই কাৰবাৰ মানে মই ইপিনে খুব কান্দিছোঁ মানে জুবিন গাৰ্গৰ লগত গাম কি হ'ব, তাৰপিছত মই মাহঁতক ইপিনে বহিব পৰা নাই, মই ফোন ৰিচিভ কৰিব পৰা নাই, মানে মিক্সচাৰ ফিলিং, মোৰ ভালহে লাগিছে নে মোৰ দুখ লাগিছে নে মোৰ মানে ভয়হে লাগিছে, মই একো কৰিব পৰা নাই, খালি মানে এটাই কথা আৰু মই গাব লাগিব ভালকৈ আৰু আজি মানে মোৰ শেষ শ্ব', মই ভালকৈ গাব লাগিব। মই সদায় অৱশ্যে তেনেকৈ ভাবিয়ে গাওঁ দেই, মানে মই যিয়ে নহওক মোৰ মানে মই এইটো ভাবোঁ যে কামটো ভাল হ'ব লাগে আৰু তো সেই বস্তুটোৱে চাগে কোনোবাখিনি দাদাই পিছত খুব ভাল পাইছিলে, মোক আগতে পিছত কয়ো যে এই অকণমান মোৰ নিচিনা, এনেকৈ মানে আগতে বৌহঁত বহি থাকিলেও কয় মানে কথা চথা ইমান বিশেষ নকওঁ। কেনেকুৱা লাগে যেতিয়া জুবিন গাৰ্গে কয় যে কিছুমান কেৰেক্টাৰ বা কিছুমান বস্তু মিলে বুলি, মানে মই এইটো কওঁ যে মই একদম চুপচাপ থাকোঁ মানে টীমত, চবেই এতিয়াও ক'ব, মই ইমান বিশেষ কথা চথা কওঁ, মই এনেই খুব কথা কওঁ বাৰু নোকোৱা নহয়, কিন্তু টীমটোত থাকিলে মানে মই যেতিয়া আমি ট'ৰ কৰোঁ মানে চুপচাপ মই চাই থাকোঁ মানে কোনে কি কৈছে, অকণমান ইণ্ট্ৰ'ভাৰ্ট টাইপ আৰু এনেই যেতিয়া মই ভাল মানে খোলা হৈ যাওঁ তেতিয়া মই কথা পাতিব পাৰোঁ, কিন্তু মোক সময় লাগে মানে আৰু তাত পটককৈ গৈ পেলাই নহয়গৈ। আৰু তাতে মানে মোৰ কথাটো এনেকুৱা হয়, যিখিনি ব্যক্তিৰ লগত আমি কাম কৰি আছোঁ সেইখিনি সময়ত তাতে মোৰ কথাটো তেনেই নগণ্য হৈ যায় আচলতে, মই তেনেকৈ ভাবোঁ আৰু কাৰণ ইমান অভিজ্ঞ পুৰুষ বা অভিজ্ঞ মানুহখিনি গোটেইখিনি, তেওঁলোকৰ লগত মই কাম কৰি থকাটো মোৰ কাৰণে এটা ডাঙৰ কথা। তো তেওঁলোকৰ প্ৰত্যেকটো কথাৰ পৰাই আচলতে শিকিবলগীয়া থাকে। আৰু মই প্ৰায় যেতিয়াই গানৰ কথা পাতে বা যেতিয়াই কিবা ধৰণৰ এনেকুৱা থাকে, মই কৈছোঁৱে ন যে যিখিনি কথা মই ভাবোঁ যে অ'কে এইখিনি নুশুনিলেও মই স্কিপ কৰি দিওঁ মানে, তো তেনেকুৱা হয়। তো যেতিয়াই কিবা কথা পাতোঁ মেলোঁ মই শুনি থাকোঁ মানে, বৌয়ে মানে কয় আৰু ভানুৱে অবজাৰ্ভ কৰি থাকে ন, ভানু একদম চুপচাপ থাকে ন, তেতিয়া মোক এদিন মনত আছে দাদাই কৈছে তাই চুপচাপ থাকে হয়, তাই কিন্তু খুব অবজাৰ্ভ কৰে, অকণমান এই মোৰ নিচিনা মানে। মই আৰু কি ক'ম আৰু এনেকৈ জানো এতিয়া আপুনি কেনেকৈ ভাবিছে, মই তেনেকৈ থৈ দিওঁ আৰু। তাৰপিছত কেতিয়াবা আমি ব্ৰেকফাষ্ট কৰাৰ সময়ত যেতিয়া আমি ট'ৰত প্ৰায় 9-10 দিনৰ কাৰণে একেলগে ওলাই যাওঁ, সেইটো টাইমতো দাদাই কেতিয়াবা নিজে আজি কৈ দিয়ে আগৰ দিনাখনে আৰু কাইলৈ ব্ৰেকফাষ্ট মই বনাম দেই, সোনকাল উঠিবি চবেই। তো এটা বিৰাট ধুনীয়া মুডত যেতিয়া দাদা থাকে ব্ৰেকফাষ্টৰ সময়ত, দাদা একদম এদিনটো পূৰা খাবৰ সময়ত মানে আমি 9টাৰ পৰা বহি 11টা বাজি গ'ল লাঞ্চ কৰাৰ সময় হ'ল,
আমাক তাৰপিছত কিবা কণী আনি দিছে মানে আমি শিৱসাগৰত আছিলোঁ তেনেকুৱা তো সেইখিনি সময়তো দাদাই কিবা কিবি কথা কৈ থাকে এইটো হ'ল সেইটো হ'ল মই প্ৰায় দাদাৰ লগত থাকিলে প্ৰায় গানৰ কথা কওঁ মানে দাদাৰ শব্দ এলবামৰ কথা কওঁ দাদা আপুনি সেইখিনি সময়তে কেনেকুৱা ধুনীয়া কাম কৰিছে সদায় মানে কিবা যেন এটা মানুহজনৰ পৰা কথা পাতি থাকিলেও যেন কিবা শেষ নহয় যেন এনেকুৱা লাগে তো মই যিমান কথা পাতিছোঁ ধেমালিও বহুত কৰিছোঁ কিন্তু তাৰ মাজত মই প্ৰায় এনেকুৱা ধৰণৰ অকণমান বেলেগ ধৰণৰ কথা পাতোঁ মানে সেইকাৰণে চাগে দাদাই সেইকাৰণে কৈছিলে চাগে আৰু যে এই খুব অবজাৰ্ভ কৰে দেই তো সেইবিলাক বস্তু আহি থাকে এতিয়া আৰু কিমান ভাবিব নোৱাৰি আচলতে বেছি ভাবি থাকিলে বেয়া লাগি গৈ থাকে আৰু তো মই সেইদিনাখন শ্ব' কৰিবলৈ যাওঁতেও এইটোৱে কৈছোঁ যে বাকী চব বাদ দি মানুহজনক আচলতে আমি মানুহজনৰ যিটো সত্তাটো সেইটো আমি আচলতে ৰাখিব লাগিব তেওঁৰ যিটো কনফিডেঞ্চ তেওঁৰ যিটো মানে কামক লৈ যিটো শ্ৰদ্ধা সেই শ্ৰদ্ধাটো আচলতে আমি প্ৰত্যেকজন ব্যক্তিয়ে কৰিব লাগে তো সেয়াই আৰু গান এটাৰে বেছি কথা কৈ থাকিলে মানে আকৌ বস্তুবিলাক আহি থাকে প্ৰত্যেকৰে অসমবাসী প্ৰত্যেকজন হয়তো এনেকুৱা এজন অসমবাসী নাই যোনে ৰাতি মোবাইল স্ক্ৰল কৰি থকা নাই ছেইম কথাখিনিকে ক'ৰবাত কিবা বেলেগ পায় নেকি খবৰটো কিবা বেলেগ খবৰ আহে নেকি মানে সেইদিনাখন কোনোবাই ছ'চিয়েল মিডিয়াত লিখিছে যে দাদা এতিয়া সুস্থ হয় বা সেইদিনাখন ধৰ্মেন্দ্ৰৰ কিবা কথা এটা ওলাইছিলে যে ঢুকাল বুলি ওলাল তাৰপিছত হেমা মালিনীয়ে টুইট কৰিলে মিছা কোনোবাই লিখি আছে ইছৰাম এনেকৈ যদি জুবিন গাৰ্গৰ কথাটোও হ'লহেঁতেন মোৰতো কেতিয়াবা এনেকুৱা লাগে মই মাজতে কিবা ফেম গেম বুলি এখন ছিৰিজ চাইছিলোঁ মাধুৰী দীক্ষিত আছিল নেকি তাতে মানে মাধুৰী দীক্ষিত মৰা বুলি ওলাই যায় কিন্তু তাই নমৰে আচলতে গোটেই মানুহবিলাকক চাই থাকে মানে কাৰুকাৰ্যবোৰ এনেকুৱা কাহিনীটো তেনেকুৱা আৰু মোৰ মানে বাৰে বাৰে আহি থাকে মানে যেন নহয় এইটো আচলতে নিউজটো আচলতে কিবা মিছা নিশ্চয় ইয়াৰ ভিতৰত কিবা এটা আছে দাদা আকৌ আহিব হেই তহঁতে এনেই ইমান ভাবিছ মোৰ মানে ৰাতি শোৱাৰ সময়ত মোৰ প্ৰায় সেইটো আহি থাকে মানে আৰু মোবাইলতো সেই থিয়ৰিবোৰ আহি থাকে যে সেই মমৰ পুতলা আছিলে এইটো আছিলে একচুৱেলি সেইটো আছিলে মানে ক'ৰবাত নহয় ক'ৰবাত আমি জানো আমি ফিল কৰোঁ যে সেইটো বস্তু নহয় কিন্তু ক'ৰবাত মনে নামানে মানে ক'ৰবাত যেন হওক সেই মিছা কথাটো যেন সঁচা হওক কিবা যেন এটা মিৰাকল হৈ যাওক মানে জুবিন গাৰ্গ কেতিয়াও ঢুকাব নোৱাৰে নোৱাৰেই মানে জুবিন গাৰ্গ কেনেকৈ ঢুকাব পাৰে মানে কোনোবা আমাৰ ঘৰতো সেইকেইদিন মানে এনেকুৱা এটা পৰিস্থিতি যিহেতুকে আমাৰ ঘৰটো দাদাৰ ফ্লেটৰ তেনেই কাষত একেবাৰে ওচৰত তো প্ৰায় মানুহ তাতে আহে ৰ'দ দিছে সেইদিনাখন কেনেকুৱা কিছুমান কথা দাদাই ক'ৰবাত লিখিছিল যে মই ৰ'দত মৰিম কেনেকুৱা ৰ'দ দিছে সেইকেইদিন আচৰিত ৰ'দ গধূলি বৰষুণ মানে কেনেকুৱা ধৰণৰ কাৰবাৰ মানে হঠাৎ বৰষুণ চানমাৰীৰ ফালে বৰষুণ নাই ইফালে বৰষুণ দিছে অমুকটো ফালে বৰষুণ নাই দাদা য'ত আছে তাত বৰষুণ দিছে তো মানে মই সেইকেইদিন মানে ইমান ভাবি আছোঁ যে নহয় এইটো কিবা এটাতো মানে মিৰাকল হওক মানে যিটো এইটো নিউজটো মানে মিছা হৈ যাওক মানে এনেকুৱা আৰু তো সেইকেইদিনো চবেই কৈ আছে যে জুবিন গাৰ্গ কোনো ঢুকাইনে সঁচাকৈ মানে সেইটো এটা সঁচাকৈ নোহোৱা কথা মানে কেতিয়াও আমি ভবা নাছিলোঁ আচলতে যিয়ে নহওক
কি ক'ম মানে শব্দ কথাৰ সুৰ হওক কথাৰ সংলাপ হওক গোটেইখিনি আৰু কিমান হাজাৰবাৰ হয়তো এই গানটো শুনিছোঁ আমি চবে কিমান হাজাৰবাৰ আৰু বিশেষকৈ নিজান সময়ত যেতিয়া এই গানটো প্ৰত্যেকবাৰে কালাৰ বেলেগ বেলেগ কিন্তু প্ৰত্যেকটো বয়সত কালাৰ বেলেগ হৈছে আমি একেবাৰে সৰুৰ পৰাই পাইছোঁ এই গানটো প্ৰত্যেকটো সময়ত কালাৰ বেলেগ আমি এইখিনিতে অংশুমানক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ লগত গীটাৰত সংযোগ দিছে অংশুমানক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইমান সুন্দৰ গানত সুন্দৰকৈ গীটাৰখনেৰে সহযোগ আগবঢ়াইছে আৰু এনেকুৱা ধৰণৰ গীতবিলাক মানে গীটাৰখনত গাই সঁচাকৈ ভাল লাগে মানে গীটাৰখনৰ লগত গাই খুব ভাল লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই বিশেষ মুহূৰ্তৰ কথাবিলাক কোৱাচোন যিহেতুকে সেই বিশেষ ব্যক্তিজনৰ সান্নিধ্য পোৱাটো আজিৰ দিনত মানে এটা সপোন বহুতৰ কাৰণে সপোন মোৰ ঘৰত ইনফেক্ট মোৰ ছোৱালীৰ নামটো জুবিন দাই দিছিলে মায়া আচ্ছা প্ৰথম ফোন কলটো মই জুবিন দাকে কৰিছিলোঁ তাইৰ জন্ম মণিপুৰত হৈছিলে প্ৰথম ফোন কলটো মই জুবিন দাক কৰিলোঁ কিবা কাৰণত জুবিন দা উঠোৱা নাছিলে তাৰপিছত বৌক কৰিলোঁ বৌয়ে গৈ পিনে জুবিন দাক কলটো দিলে তাৰপিছত কৈছে ল'ৰা নে ছোৱালী বোলে ছোৱালী এটা কাম কৰ মায়া ৰাখ তো এতিয়া কথাটো হ'ল যে মায়াই তাই নামটো দিছে যদিও হয়তো কিবা কাৰণত মানে আমি ইমান সঘনাই যাই থকা নহয় বা থাকিলেও কাৰণ ব্যস্ততা থাকে সেই মানুহজনক ডিষ্টাৰ্ব দিবলৈ অসুবিধা হয় তুমি যেনেকে ক'লা ন ক'ৰবাত আমি সেই ডিষ্টেঞ্চ এটা মেইনটেইন কৰোঁ যদিও একেবাৰে ওচৰৰ পৰা পাইছোঁ একে মঞ্চ শ্বেয়াৰ কৰিছোঁ ক'ৰবাত সেই ডিষ্টেঞ্চটো আমি ক'ৰবাত যাতে তেওঁ কষ্ট নাপাওঁ কিবা নাপাওঁ মানে অভাৰ বাৰ্ডেন আমি নহয় এনেই ইমান ফেনবোৰ আছে অনুৰাগীবোৰ সদায় দিনে গ'লে দেখা পাওঁ আমিও দেখা পাওঁ কেতিয়াবা আমাৰ শ্ব'ৰ কাৰণে হওক বা টিভি চেনেলৰ কিছুমান ইণ্টাৰভিউৰ কাৰণে হওক আমি যাওঁ নিউজৰ কাৰণে যাওঁ কেতিয়াবা বিভিন্ন কাৰণত লগ পোৱা হয় বেলেগ কিবা কথাৰ কাৰণেও যোৱা হয় দেখা পাওঁ নহয় তো মায়াই মোক সেইদিনাখন কৈছে যে মই এবাৰো লগ নাপালোঁ ঠিক আছে মোক এবাৰ কিয় লৈ নগ'লা চ' সেইকাৰণে মই জানিব বিচাৰিছোঁ যিহেতুকে তুমি সেই হিচাপে সেই মানুহজনৰ সান্নিধ্য পোৱাটো এটা স্পেচিয়েল ন এটা সেইটো হিচাপত চাব গ'লে কিমান ডিফাৰেঞ্চ এটা মানে কোনোবাই হয়তো লগে নাপালে লগ কৰিম বুলি ৰখি থাকিলে তুমি একেলগে ধৰা কাম কৰিবলৈ সুযোগ পালা একেলগে কৰিলা সেই বিশেষ মুহূৰ্তবিলাক কোৱাচোন কেনেকৈ ফূৰ্তি কৰে বা কি কৰে মই জমনি কথা এটা ক'ব বিচাৰিম শ্ব' ষ্টাৰ্ট হ'ল আৰু যেতিয়া মানে ক'লে যে মই পাৰ্মানেণ্ট মানে শ্ব' গোটেইখিনিত থাকিব লাগিব আৰু তাৰপিছত মই সেইবাৰ ফ্লাইটত উঠিম আৰু মোৰ পৰা ডকুমেণ্টছ লোৱা হ'ল ভোটাৰ আই ডি পেন কাৰ্ড তেনেকৈ কৰি পেলাই আমি ডিব্ৰুগড় যাম ডিব্ৰুগড়ৰ পৰা আমি ডিগবৈ তিনিচুকীয়া আৰু মাৰ্ঘেৰিটা আছিল নেকি আমি তাতে ডিব্ৰুগড়ত থাকিম আমি তাতে শ্ব'খিনি কৰিম আৰু তাৰপিছত তাৰ আগত আকৌ মই যিহেতুকে আগৰ পৰা অলপ চলপ এনেকৈ গান গাই আহিছোঁ যিহেতুকে তো তেনেকৈ মোৰ নগাঁৱত এখন অনুষ্ঠান আছিলে মই মানে দাদাক ক'লোঁ আৰু দাদা আপোনালোক সকলোৱে ফ্লাইটত যাওক মোৰ মানে অনুষ্ঠানখনত যাম বুলি ক'লোঁ যিহেতুকে মই অনুষ্ঠানখন কৰি মোৰ কাৰণে আপুনি গাড়ীৰ ব্যৱস্থা এটা যদি কৰি দিয়ে তেতিয়াহ'লে মই গাড়ীলৈ গুচি যাম মাৰ্ঘেৰিটালৈকে দাদা আমি এতিয়া কৈছোঁ নাই 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 সেইটো হ'ব নোৱাৰে নগাঁৱৰ পৰা মাৰ্ঘেৰিটা বহুত দূৰ কেনেকৈ যাবি আৰু মই মানে সেই যিটো দাদাৰ যিটো মানে কেয়াৰিং যিটো মানে যে নহয় মই অকলে কেলে ফ্লাইটত যাম বা সেইটো কেতিয়াও নাছিল আমি সকলোৱে মিলি ফ্লাইটত যাওঁ বা সকলো আৰু আমি দাদা য'ত খাই আমিও খাবলৈ যাওঁ এনেকুৱা ধৰণৰ তো সেইটো একদম প্ৰথমখিনি যেতিয়া আৰু মই ক'লোঁ নাই নাই সেইটো হ'ব নোৱাৰে কাৰণ নগাঁৱৰ পৰা মাৰ্ঘেৰিটা বহুত দূৰ আৰু গাড়ীত ইমান কষ্ট কৰি কেলে আৰে জুবিন গাৰ্গৰ লগত আছোঁ চবেই বিন্দাছ থাকিব লাগে ভালকৈ গান গা কাম কৰ কষ্ট হ'ব নালাগে আৰু বহুত দূৰ হয় মই আৰু দাদাক উল্টাকৈ কৈছোঁ হে দাদা আপুনি একদম টেনশ্যন নল'ব নগাঁৱৰ পৰা মাৰ্ঘেৰিটা বেছি দূৰ নহয় নহয় গোলাঘাটতহে আছে মাৰ্ঘেৰিটাখন গোলাঘাটতহে আছে বুলি মানে দাদাক মই কৈ দিলোঁ মানে দাদা প্ৰায় 15 ছেকেণ্ডমান দাদা পজ হৈ গ'ল মানে আৰু ফ্ৰী ষ্টেপ যে হৈ যায় যে কি ক'লি এনেকৈ সুধিছে তাৰপিছত মই কৈছোঁ কিয় গোলাঘাট মাৰ্ঘেৰিটাখনতো গোলাঘাটতে আছে তো নগাঁৱৰ পৰা গোলাঘাট বা কিমান দূৰ আৰু মোক তেতিয়া দাদাই কৈছে তোক মই যিমান বুৰ্বক বুলি ভাবি আছিলোঁ তই তাতোকে বেছি বুৰ্বক তই ভূগোল পঢ়িছ নে নাই
মই তেতিয়া কনফিউজড হৈ গ'লো মই দাদাই ধেমালি কৰিছে নে মোক সঁচাকৈ কৈছে মই মানে ফুল কনফিডেন্স যে মাৰ্ঘেৰিটাখন গোলাঘাটত আছে এতিয়াও মোৰ মানে হয় গুৱাহাটীতো মই ক'ৰবাত থাকিলে ক'ৰবাত থাকা বুলি কওঁ বা এনেকুৱা হয় তো দাদাই সেই দিনটোত মানে তেনেকৈতো ক'লে আৰু তাৰপিছত মই পিছত ফোন চোন কৰি পেলাই অনুষ্ঠানখন কেঞ্চেল কৰিলোঁ মোৰ এনেকুৱা আছে দাদাৰ লগত এনেকৈ শ্ব' মই যাব নোৱাৰিম আৰু তাত বাৰু ইমান প্ৰব্লেমো নহ'ল ঠিক আছে হ'ব তেনে আমি নেক্সট টাইম যেতিয়া মানে আকৌ অনুষ্ঠানখন পাতিম আপোনাক বিচাৰিম মোকতো মই এনেকৈ গ'লোঁ মই ফ্লাইটত উঠিবলৈ প্ৰথম ফ্লাইটত উঠিম মোৰ মানে একদম ভয় লাগিছে আৰু চবেই মোক ভয়ো খুৱাই থৈছে একদম ফ্লাইটত উঠিলে নহয় এনেকৈ ছাফোকেশ্যন হয় উশাহ নাপায় অমুক নাপায় তমুক নাপায় এইখন মই আৰু আছোঁ আৰু আমন জীমনকৈ বহি ফ্লাইটত গৈছোঁ প্ৰথম এয়াৰপৰ্ট গৈছোঁ তাতে আৰু কাৰুকাৰ্য একদম ফ্লাইট উঠিয়ে পোৱা নাই জীৱনত যিজনী মানুহে তো তাতে কি কাৰুকাৰ্য কৰেতো নাজানো আৰু কৈ পাইছোঁ আৰু চব টিম বস্তু এনেকৈ উঠাইছে মোক যোনে যোনফালে লৈ গৈছে মই তেনেকৈ গৈছোঁ আৰু ফ্লাইটখনত উঠিলোঁ ডিব্ৰুগড় ফ্লাইটখনটো আৰু সৰু হয় দুটা ছিটৰ হয় গৈছোঁ আৰু অবভিয়াছলি জুবিন গাৰ্গ যিখন ফ্লাইটত গৈছে তাতেতো আৰু মানুহবোৰ বহি থাকিলেও চবেই চেলফি উঠিবলৈ আহে বা এনেকুৱা ধৰণৰ এয়াৰ হোষ্টেছ গোটেইখিনি আৰু দাদাই মই মানে একদম এখন কি বৰ্ডিং পাছখন লোৱাৰ পৰা ডিব্ৰুগড় এয়াৰপৰ্ট নামালৈকে এনেকুৱা এজন ব্যক্তি নাই যাক দাদাই নক'লে যে ভানুৱে আজি প্ৰথম ফ্লাইটত উঠিছে লাষ্টত মানে মই এনেই কথা নোকোৱাকৈ থাকোঁ মই মানে লাজো পাইছোঁ ইভেন এইটো যে কি কয় নিজে ওপৰলৈ গৈ থাকে যে এস্কেলেটৰ নে কি কয় সেইটোত উঠিবলৈও মোৰ অকণমান অসুবিধা হয় ইয়াতে এনে মল চলত যদিও যাওঁ বা ইমান মল চলত হেৰিটো মানে আমাৰ তেনেকুৱা ইমান এইটো নাই কিবা লাগিলে মেলিলে ডাইৰেক্ট এনেকৈ কিনি অনা যায় যিহেতুকে তো তাতে উঠাৰো ইমান এটা অভ্যাস নাই তো তাতে যিহেতুকে আমি উঠিব লগা হৈছে মানে মই উঠিব নোৱাৰোঁ মই মানে বিচাৰি ফুৰোঁ হেৰি চিৰি বা লিফ্ট ক'ত আছে মানে নাই উঠিবই লাগিব তই এনেকৈ হাতত ধৰি লৈ গৈছে তো মানে সেইখিনি বস্তু যে মানে তাই প্ৰথম আহিছেতো তো মানে এয়াৰপৰ্টতো গোটেই এই ভানু দেই তাই আজি প্ৰথম ফ্লাইটত উঠিছে দেই তাই আজি এয়াৰপৰ্ট প্ৰথম আহিছে মই আৰু একো কোৱা নাই আৰু চুপ চাপকৈ গৈছোঁ আৰু গৈ পালোঁ তাতেও গোটেই ফ্লাইটখনত মানে দাদাই কৈ থাকিলে যে ভানু দেই তাই মোৰ লগত গাইছে এবাৰ পৰা আপোনালোকে চাই লওক তাই এবাৰ প্ৰথম ফ্লাইটত উঠিছে কেনেকুৱা লাগিছে কি কৰিছে দাদা মানে একদম ফুল ৰিপৰ্টাৰ টাইপ হৈ গৈছে আৰু যে নামি পেলাই কেনেকুৱা লাগিল তোৰ উশাহ চুশাহ বন্ধ হৈছিল নেকি অমুক হৈছিল নেকি কৈছোঁ দাদা প্লিজ আৰু মই আহি পালোহি হ'ল চবেই গম পালে যে মই আজি প্ৰথম ফ্লাইটত উঠিছোঁ আৰু মানে মোৰো সৌভাগ্য যে প্ৰথম ফ্লাইট মই জুবিন গাৰ্গৰ লগত উঠিছোঁ মানে তো তেনেকুৱা কিছুমান সৰু সৰু কথা এবাৰ আকৌ আমি প্ৰাগ চিনে এৱাৰ্ডছত শিলচৰত হৈছিলে তাতে এয়াৰ হোষ্টেছ গৰাকীয়ে মানে দাদাক দেখি অকণমান নাৰ্ভাছ টাইপ হ'ল ক'ব লাগে যে আমি 30 মিনিটছত গৈ পাম তাই কৈ দিলে 30 আৱাৰ্ছ লাগিব কোন পাইলট নাম মই চলাম তো তেনেকুৱা ধৰণৰ দাদাৰ যিটো মানে শিশু সুলভ বা যিটো ধেমেলীয়া কেৰেক্টাৰ তেনেকুৱা আৰু তাৰ লগতে আপুনি যিটো কৈছে যে এই লগ নোপোৱাৰ যিটো ইমান ওচৰত থাকিও আমাৰো হয় আগতে মানে দাদাৰ ওচৰত মোৰ দাদাৰ লগত বহুত বেছি ফটো নাই আমাৰো নাই মানে সেইটো বহু কেইজনে কৈছে যিসকলে একদম ঘনিষ্ঠ ব্যক্তি একদম ফটোজ নাই মানে যে আজি আমি শ্বেয়াৰ কৰিম বা বিশেষ কিবা কৰবাত কোনবাই উঠাইছিলে যদি আছে খুব বেছি দাদাৰ লগত চেলফি মানে মই মানে যদি মই তুলনামূলকভাৱে চাওঁ 100খনৰ ওপৰত শ্ব' কৰিছোঁ তাত চাবলৈ গ'লে মোৰ কিমান চেলফিজ থাকিব পাৰে মোৰ সেইটো তুলনাত চেলফি একেবাৰে নাই মানে আকৌ দাদাক মানে ক'বলৈ মাজতে 2-3 মান হেই এনি টাইম ওচৰতে থাকক কিহৰ কাৰণে চেলফি উঠিব লাগে এনেকৈ এবাৰ যে কৈ দিলে যে সেই কৈ দিয়াৰ পাছত মানে মোৰ নিজৰ আৰু বেছি নাৰ্ভাছ লাগে যে এই চবেই ফটো উঠিব দাদা মানে এনেকুৱা হয় চাদাখিনি মাৰোঁতেও যিহেতুকে তেওঁ চাদা খাইছিলে চাদাখিনি মাৰোঁতেও চেলফি থাকে দাদাই হয়তো ক'ৰবাত গৈছেও যে মানে তেওঁ ইভেন বাথৰুম যোৱাৰ সময়খিনিহে চাগে মানুহে অকণমান তেওঁক ৰেষ্ট দিয়ে নেকি আৰু আমি দেখিছোঁ এনি টাইম যিটো মানুহে ভিৰ কৰি থাকে বা এই যিটো চোৱাৰ হেঁপাহ আচলতে দাদাক এবাৰ লগ পোৱাৰ হেঁপাহত যিটো থাকে সেইটো কাৰণে চাগে আমাৰ ঘৰতো মোৰ ভণ্টিক দাদাই খুব মৰম কৰিছিলে আৰু মাজতে ভণ্টিৰ অকণমান অসুখ হৈছিলে দেই সেইটো টাইমত যেতিয়া মই 2019 বৰ্ষত দাদাৰ লগত শ্ব' কৰোঁ তেতিয়া মোৰ ভণ্টিৰ খুব এটা বেয়া কণ্ডিশ্যন আৰু তাইক মানে মই কোনো ফালৰ পৰা ট্ৰিটমেণ্ট কৰি ঠিক কৰিব পৰা নাছিলোঁ সেইটো সময়ত দাদাই মোক বহুত ছাপৰ্ট কৰাৰ নিচিনা আৰু তাইক মানে ক'ৰবাত লগ পালে মেলিলোঁ আমি শ্ব'টো কেতিয়াবা তাইক লৈ যাওঁ কাৰণ মই যিখন গাড়ীত যাওঁ সেইখন গাড়ী প্ৰায় খালী থাকে তো কেতিয়াবা মই তাইক লৈ যাওঁ বা মা কেতিয়াবা যায়
তো দাদাই আকৌ মানে তাইক দাদাৰ গাড়ীতে বহাই আনে তো তাই আকৌ তাৰপিছত মানে বিয়াও হ'ল বিয়া হোৱাৰ পাছত মানে বেবীটো মানে বেবী ইভেন জন্ম হোৱাৰ আগদিনাখনো তেতিয়া কিবা গান এটাৰ কাৰণে দাদাই মোক ষ্টুডিঅ'ত মাতি পঠিয়াইছিলে নেকি মই তেনেকৈ তাইক হস্পিটেলত থৈ পেলাই ষ্টুডিঅ'লৈ গ'লোঁ মই ক'লোঁ মানে যে ভণ্টি এনেকৈ হস্পিটেলত আছে মই যাব লাগিব দাদা সোনকালে যাব লাগিব ষ্টুডিঅ'ত তেতিয়া চিকমিকত আৰু তো আৰু মোক কেলৈ কোৱা নাই এনেকুৱা আৰু তাৰপিছতে নাই কিনো আৰু কৈ থাকিম আৰু তাইক এডমিট কৰিছোঁ ঠিকে আছে তাই মানে বেবী হ'ব আৰু এই বিৰাট ভাল কথা বিৰাট ময়ো যাম এতিয়া দাদাটো যাবলৈ ওলোৱাৰ নিচিনা তাৰপিছত মই একো নাই আমি কামখিনি কৰি লওঁ দিয়ক এনেকুৱা আৰু তাৰপিছত গান চান গালোঁ মেলিলোঁ শেষ গান মানে কিবা এটা গানৰ কিবা বেকিং নে কিবা কৰিবৰ কাৰণে আৰু চিকমিকত তাৰপিছত তাৰ পৰা আহিলোঁ অহাৰ সময়ত দাদা মোক থ'বলৈ আহিছে যিহেতুকে মই হস্পিটেল আহিম তো হস্পিটেললৈকে আহিছে এতিয়া দাদাটো হস্পিটেলত নামি দিয়ে তাইক লগ কৰিবলৈ যায় বেবীটোক মই চাম কি কৰি আছে তাই মানে মোক মায়ে ফোন কৰি আছে তুমি আহিছানে তাই খুব কান্দিছে তুমি আহাচোন তুমি ওচৰত থাকিলে ভাল হ'ব দাদাই মানে শুনি আছে নাই মই যাব লাগিব তাই একদম মোৰ বেটীৰ নিচিনা মই যাব লাগিব মই কৈছোঁ দাদা আপুনি যদি এতিয়া হস্পিটেললৈ যায় ডক্টৰে তাইক ট্ৰিটমেণ্ট নকৰে আপোনাকেই চাই থাকিব সেইকাৰণে আপুনি একদম যাওক দাদা একদম মানে বাচ্ছা টাইপ মই কৈছোঁ দাদা আপুনি একদম যাওক তাই গোটেইখিনি কাম ভাল ভুল হৈ গ'লে মই আপোনাৰ ওচৰলৈ নিজে লৈ যাম আপুনি তাক কোলাত ল'ব আৰু মানে বেবীটো কোলাত ল'ব আৰু তাৰপিছত তেনেকৈ সেই যিটো ক'লোঁ যে সেই তেনেকৈ দাদা মানে হয় নেকি ঠিক আছে যদি কিবা প্ৰব্লেম হয় মই আছোঁ তই মোক কবি কিবা প্ৰব্লেম হ'লে মই আহি যাম মানে একদম দাদা থেংক ইউ আপুনি এতিয়া যাওক মই বাকীখিনি কৰি ল'ম আৰু তেনেকৈ দাদাই হস্পিটেলত মোক থৈ পেলাই গুচি গ'লগৈ গুচি যোৱাৰ পাছত আমাৰ মানে ভণ্টিৰ ল'ৰা এটা হ'ল তো তাক সদায় মই ভাবোঁ যে দাদাৰ ওচৰত এদিন লৈ যাম সেই লৈ যাম হ'ব দিয়া লৈ যাম দিয়া এইটো কৰিম দিয়া বা আকৌ কেতিয়াবা দাদা আকৌ চিনেমাৰ কাৰণে ক'ৰবাত ব্যস্ত থাকে তো সেই তেনেকৈ নাযাওঁতে মানে ক'বলৈও বেয়া লাগে দাদা আপুনি থাকিব নেকি বেবীটোক লৈ যাব বিচাৰিছিলোঁ বা কিবা এটা সেই নকওঁতে ল'ৰাও 3 বছৰ হ'ল এতিয়া সি দাদাক লগ নাপালে মানে এতিয়াও মোক ভণ্টিয়ে মানে সেইদিনাখন কৈছে তুমি লৈ নগলা আচলতে মানে সেইটো লৈ গ'লে হয়তো আৰু এতিয়া মানে এনেকুৱা হৈছে সি তাৰ 3 বছৰ হৈছে বাৰু কিন্তু এই যিটো ইউটিউব হওক বা ছ'চিয়েল মিডিয়াত আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে এনি টাইম ফোন চাই থাকে তো তাৰ মগজুটো এনেকুৱা হৈছে যে জুবিন মামা এইটো মায়াবিনী গাব পাৰে অলপ কথা ফুটিছে কিন্তু মায়াবিনীটো গাব পাৰে দাদা প্ৰত্যেকটো গীত তাৰ মনত আছে মানে সুৰটো মনত থাকে আৰু তাই মানে কৈ থাকে তুমি এবাৰো লৈ নগলা সেইটো মানে কিবা এটা মানে সেই ব্যস্ত ভবা নহ'ল সেই মুহূৰ্তত আচলতে এতিয়া মোৰ লাগে মানে তাক যদি এবাৰ লৈ গ'লোহেঁতেন এনেকুৱা আৰু তো তেনেকুৱা হয় আৰু সেইকাৰণে ক'ৰবাত মই নিজকে সদায় কওঁ মানে যে মোৰ টেলেণ্টটোতকৈ টেলেণ্ট আচলতে একোৱেই নাই মই মাইনাছত আচলতে কিন্তু ক'ৰবাত মানে মই ইমানেই লাকি মানুহজনী যে মানে আজিলৈকে মই যেনেকৈ বিচাৰিছোঁ কথাবোৰ বা যেনেকৈ ভাবিছোঁ 100% নহ'লেও 75% মান হৈ থাকে মানে তো কোনোবাখিনিত কপালখন কিবা এখন মানে ভগৱানৰ আশীৰ্বাদ থকা বুলি মই ভাবোঁ আৰু তো মোৰ কেতিয়াবা বেয়া লাগে যে তাক মই লৈ নগ'লোঁ তাক এবাৰ কোলাত লোৱাহেঁতেন হয়তো দাদায়ো ভাল পালেহেঁতেন কাৰণ ভণ্টিকো খুব মৰম কৰিছিল দাদাই তো তেনেকুৱা আৰু সেই বস্তুটো হয়তো পিছলেই সিহঁতে ভাবিব যে আমি জুবিন গাৰ্গক লগ নাপালোঁ আজি জনা নাই 2 দিন পাছত সেইটো আমি যেনেকৈ পাইছোঁ দাদাক ওচৰৰ পৰা কিন্তু সঁচাকৈ মানে যিয়ে পোৱা নাই তেওঁহে মানে গম পাব আৰু মই অকমান ইম'চনেল হৈ গ'লে আপুনি মোক গান গাবলৈ দি দিয়ে হয় আকৌ মানে সেই বস্তুটো আমি সেই ট্ৰমাটোৰ মাজেৰে গৈছোঁ তো সেই ট্ৰমাটো একচুৱেলি আকৌ আহিলে সেই ভাৱটোত ইনফেক্ট ময়ো বহুত দিন মানুহ লগ ধৰা বন্ধ কৰি দিছিলোঁ আমি তুমি যাওঁতেওতো লগ পাইছা প্ৰত্যেক দিনা সন্ধিয়া এবাৰ যাবলগীয়া হৈ যায় গোটেই বস্তুখিনি গান এটি শুনি লওঁ তেতিয়াহ'লে ময়ো কেতিয়াবা প্ৰথম যেতিয়া মানে খবৰ পাইছোঁ আৰু নিউজত যেতিয়া দিছে মই সেইদিনাখন দেখিছোঁ মানে দেই মানে তেওঁলোকৰ যিটো কাম কৰিব এৰি নিউজ ৰিপৰ্টাৰ হওক বা যিয়ে হওক মানে তেওঁলোকে কান্দি কৈছে যে মানে জুবিন গাৰ্গ আৰু নাই মানে মই ভাবিছোঁ নহয় এইটো নিউজটো মিছা দেই এইটো নিশ্চয় কিবা এটা হৈছে খেলি মেলি হৈছে একদম নহয় মানি লোৱা নাই আৰু তাৰপিছত যেতিয়া একদম মেইন নিউজটো কোনোবা এটা চেনেলৰ পৰা মানে দিছে আৰু যে জুবিন গাৰ্গ আৰু নাই
তো সেই তাৰপিছত লগালগ গৈ পেলাই মানে মই যেতিয়া সেই ঘৰত দাদাৰ ফ্লেটলৈকে গৈছোঁ তাত গৈহে মানে পৰিৱেশটো মানে কেনেকুৱা এটা হৈছে মানে এইটো বুজাব নোৱাৰি মানে আৰু তাৰপিছততো আৰু তাতেই লাগি থকাৰ নিচিনা কিন্তু ময়ো কোনোবাখিনিত কান্দিব পৰা নাছিলোঁ প্ৰথম সৰু সজাইত গৈ পেলাই মানে মায়ে মোক লৈ গ'ল মানে মোৰো এনেকুৱা হয় মই কৈছোঁৱে ন মই পটককৈ এক্সপ্ৰেছ কৰাত মোৰ দিগদাৰ হয় সুখ হওক দুখ হওক যিয়ে নহওক মই এক্সপ্ৰেছ কৰিবলৈ অকণমান দিগদাৰী পাওঁ মানে মই নোৱাৰোঁ মানে কৰিবলৈ তো সেইকাৰণে মানে ইমান কিবা দুখ এটা লাগিছে কিন্তু মই কান্দিব পৰা নাই তো সেইদিনাখনো মই সৰু সজাইত গৈ পেলাই প্ৰায় 6:30 পৰা 11:30লৈকে আমি লাইন পাতি পাতি দাদাক চাবলৈ গৈছোঁ আৰু সেইদিনাখন মই কান্দিছোঁ মানে প্ৰায় বৰষুণ দিছে বৰষুণত তিতি কান্দিছোঁ কান্দি দিয়াৰ দিনাখনৰ পৰা মানে মোৰ এই যিটো মানে মই অকণমান শুব পাৰিছোঁ বা এনেকুৱা ধৰণৰ এতিয়া যে তুমি মোৰ তথাপিতো তুমি দূৰ দূৰ এন্ধাৰৰ গান বহু গালো বাট চাওঁতে শিলখনো সপোনহে যায় দুখ নিগৰমত নিথৰ নিথৰ প্ৰতিক্ষণ মেঘৰ বৰণ গানৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন সপোনে সপোনে নিবিৰে নিবিৰে তোমাৰ মৰমৰ সুৰ মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি আকৌ এই গানবোৰ তোমালোকে পাইছিলানে নাজানো আমি কলেজত থকাৰ সময়ত দূৰদৰ্শনে এই গানটো স্পেচিয়েল ভিডিঅ' এটা বনাইছিলে আৰু সদায় 3টা বজাত এই গানটো প্লে কৰে মেঘৰ বৰণ গানটো মই এই গানটো আকৌ কেতিয়াও এনেকৈ ক'তো গোৱা নাই আজি মানে এনেকুৱা মাহলটো তেনেকুৱা হৈ থকাৰ কাৰণে পটকৈ গাই দিছোঁ ময়ো দেখিছোঁ ভিডিঅ'টো দাদাৰ চুলিখিনি এনেকুৱা দীঘল ষ্টেডিয়াম এখনত গায় সেইটো দূৰদৰ্শনে বনোৱা আৰু এভৰিডে 3টা মান বজাত সেইটো প্লে কৰে তো কলেজৰ পৰা আহি পোৱাৰ পিছত সেই গানটো টিভি অন কৰিলে এবাৰ চাওঁ ৰিফ্ৰেছ হৈ যায় মানে ভাগৰ গুচে সেইটো মানে ডেইলি ৰুটিনৰ ভিতৰত আছিলে মানে আৰু আমাৰ গোটেই টিমটোৰ মানে যিমান ক্লাছমেট আছিলে চবে মানে সেইটোৱে মানে জুবিনৰ গানটো পালোঁ নে নাই তাৰপিছত আমি টিউশ্যনলৈ যাম আৰু ফ্ৰেছ হৈ চ' সেইটো আমাৰ এটা টাইমিং আছিলে বোধকৰো 3টা মান বজাতে আছিলে সেইখিনি আছিলে আপুনিতো হেৰি কৰিছিলে ন ষ্টেজত যাদুৰ মইতো আপোনাক আগতে মোৰো দেই মই এতিয়া মাজতে আৰু এটা কথা কওঁ অকণমান হয়তো সলনি হৈ যাব কথাটো মোৰ আপোনাক লগ পোৱাৰ কথাটো কোনোবাখিনিত মেনিফেষ্টেশ্যনে দেই মানে মেনিফেষ্টেশ্যন একজেক্টলি নহয় আগতে প্ৰাগত যাদু এনেকৈ দেখুৱাই থাকে নহয় মোৰ মানে খুব ইচ্ছা যায় মই এই মানুহজনক এবাৰ লগ পোৱাহেঁতেন কিন্তু লগটো পোৱা নাছিলোঁ কোনো ধৰণৰ একো লিংকো নাছিলে হঠাৎ হৈ গ'ল কথাটো ন তো মানে তাৰপিছত মই হয়তো আপোনাক আগতেও এবাৰ কৈছোঁ নেকি মোৰ মেনিফেষ্টেশ্যন পাৱাৰটো খুব ষ্ট্ৰং চাগে নাজানো দেই নেটৱৰ্কটো ভাল বুলি ক'ব পাৰি নেটৱৰ্কটো ভাল চাগে সেইকাৰণে কিন্তু মই এনেই চব কথা নাভাবোঁ বাৰু কেতিয়াবা কিছুমান মানে মোৰ থাকি যায় মাইণ্ডত তেতিয়া মানে মই খুব আপোনাৰ শ্ব'বিলাক চাওঁ মানে মেজিক শ্ব' হওক বা এনেকুৱা তো তেতিয়া মানে মই মাক কওঁ আৰু যে ভাই মানুহজনক এদিন লগ পোৱাহেঁতেন এনেকুৱা আৰু তো এতিয়াতো আৰু প্ৰায় আপোনাৰ গোটেই টিমটোৰ লগতে মোৰ প্ৰায় ঘৰুৱা সম্পৰ্কৰ নিচিনাই হৈ গৈছে আৰু তো আপুনিও যিহেতুকে দাদাৰ লগত বহুত মই সোধাৰ নিচিনা হৈছে কুৱেশ্যন আমি সঁচাকৈ মানে মোৰ আৰম্ভণি মোৰ কেৰিয়াৰ যেনেকৈ তুমি ক'লা নহয় তোমাৰ তুমি গান শিকি আছিলা গান প্ৰেক্টিচ কৰি আছিলা দিগন্ত ভাৰতী ছাৰৰ তাতে গৈ হেৰি কৰি আছিলা হঠাৎ এটা প্লেটফৰ্ম পাইছা ৰিকগনিশ্যন পাইছা চ' ক'ৰবাত যাদুকো মোক
যাদুৰ মানে সেই সময়ত যাদু নাছিলে, সেই সময়ত কোনো শ্ব'জ নাই, 2002-3 মানৰ সময় হ'ব। সেই সময়ত মানে মেজিক বোলা বস্তুটো না এক্সিষ্টে নকৰে, মেজিক শ্ব' বোলা বস্তুটো যাদুৰ সেইটো কোনো এক্সিষ্ট নকৰে। জুবিন দাই মই সাধাৰণতে ডিজি মিউজিকত যাওঁ, গ'লে জুবিন দাই গান এটা গাই অহাৰ পিছত ৰিফ্ৰেছ হ'বৰ কাৰণে যাদু চাই আৰু কৈ যায় এইটো মই যাওঁ, তই ইয়াতে নাযাবি, লাগে তোক থৈ আহিম। সেই সময়ততো সেই নাই, থৈ আহিম লাগে, পবিত্ৰদাত থাকে। তো মই 2-এটা মেজিক দেখুৱাওঁ আৰু খুব হয়। তো তেওঁ ক'লে যে শ্ব' কৰিব লাগিব এইবাৰ মোৰ সেই সময়ত জুবিন নাইট আছিলে, মানে সেই সময়ত যাতে জুবিন নাইট কৰে, টিকেট চেলিং শ্ব' হয়, 200 টকীয়া, 500 টকীয়া, 1000 টকীয়া টিকেট। সেই সময়ত 1000 টকীয়া টিকেট আজিৰ দিনত 10-12 হাজাৰ টকা হ'ব। সেইটো মানে ফুল ফ্লেজেড জুবিন নাইট, 3 ঘণ্টীয়া প্ৰগ্ৰেম হয়। তো 3 ঘণ্টাৰ প্ৰগ্ৰেম হ'লে দাদাইতো মাজত ফিলাৰ হিচাপে কিবাটো ৰাখিব লাগিব। তো লাফিং ট্ৰেইন থাকে, কৌতুক গোষ্ঠী এটা থাকে, তেওঁলোকে আধা ঘণ্টা শ্লট এটা পায় দাদাই ৰেষ্ট ল'বৰ কাৰণে, আৰু ছেকেণ্ড হাফ যিটো সেইটো থাকে সেইটো মই থাকোঁ। তো হাফ এন আৱাৰ মানে সেনেকুৱাকৈ এটা দাদাক ৰেষ্ট দিয়াৰ কাৰণে সেইখিনি কৰা হয়। তো সেই গোটেই বস্তুটোত মোক যেতিয়া ক'লে সিমান ডাঙৰ মঞ্চ, মানে জুবিন নাইট বা জুবিন শ্ব' বুলি ক'ব গ'লে তো মানুহ জনসমুদ্ৰ হয়, ষ্টেডিয়ামত হয়। সেইখিনিলৈকে মই সৰু সুৰা শ্ব'জ কৰিছোঁ যদিও সেই ষ্টেডিয়ামৰ যিটো ফিল বা চকু যিমান দূৰলৈকে গৈছে সিমান দূৰলৈকে মানুহ দেখিছোঁ। আৰু মঞ্চত সেই সময়ত মই সৰু আছিলোঁ যে দেখাতো মোকো দেখা নাপায়, পবিত্ৰদাই মোৰ হৈ এংকৰিং কৰি দিবলগীয়া হৈছিলে। চ' জুবিন দাই ক'ৰবাত নহয় ক'ৰবাত সেই মেজিকটোক প্ৰমোট কৰিবৰ কাৰণে বা মেজিক আৰ্ট ফৰ্মটোক এটা ষ্টেজ দিবৰ কাৰণে তেওঁ ছেকেণ্ড টাইম কেতিয়াও নাভাবে যে গোটেই বস্তু নাভাবে যে বস্তুটো হেৰি কৰিব লাগে, সেইবিলাক নহয়, কোনো ধৰণৰ মানে এটা কেলকুলেশ্যন কৰি নাচায় এইটো কি হ'ব, এনেকে হ'লে হ'বনে, মানুহে চাবনে নাই। মই নিজে কৈছোঁ যে মই ষ্টেডিয়ামত যেতিয়া শ্ব' কৰিম, মই যেতিয়া লিষ্টখন চাইছোঁ, প্ৰথমটো মই ফূৰ্তি বঢ়িয়া কৰিম, তেতিয়ালৈকে ভাবাই নাই কি দেখুৱাম, আধা ঘণ্টা এটা কি দেখুৱাম। তো সেইটোতো সম্ভৱ নহয় আধা ঘণ্টা। তাৰপিছত মই যেতিয়া লাহে লাহে যেতিয়া মোক ৰাতি কথাবিলাক ভাবিলোঁ, ঘৰত ক'লোঁ, দেউতাক ক'লোঁ, দেউতাই ক'লে বোলে দেখুৱাবি কি, কাৰণ ষ্টেডিয়ামৰ মঞ্চখনততো এই চকলেটৰ যাদু, এই কিবা ঘড়ীৰ যাদু, অমুক যাদুটো নহ'ব, তাতে ডাঙৰ ডাঙৰ কিবা হ'ব লাগিব, কাৰণ দেখা কেনেকৈ পাব। তো তেতিয়া আকৌ জুবিন দাক গৈ পিনে মানে যে নহ'ব নেকি, মানে আপুনি ভাবিলে ঠিকে, ক'ৰবাত বেলেগত হ'লে ক'ব। কাৰণ মই যেতিয়া লিষ্টখন চালোঁ, যোৰহাট ষ্টেডিয়ামত হ'ব, নগাঁৱৰ ষ্টেডিয়ামত হ'ব, শদিয়াৰ যিখন বিৰাট ডাঙৰ ফিল্ড এখন তাতে হ'ব, নগাঁও নেহেৰুবালিত হ'ব। তো এনেকুৱা ফিল্ডবোৰ যেতিয়া দেখিলোঁ, সেই ফিল্ডবোৰতো অলপ জানো যে এইটো ফিল্ড বা ষ্টেডিয়াম। তো সেই বছৰ তেওঁ গোটেই বস্তুখিনি ডিজাইন কৰি মেজিক কেনেকৈ কি পাৰফৰ্ম হ'ব, ডাঙৰ মেজিক কেনেকৈ ৰাখিব পৰা যায়, তাৰমানে তেওঁ নিজে ইনভলভ হৈ ইণ্টাৰেষ্ট হৈ কৰিছে, যিটো তেওঁৰ নহ'লেও একো কথা নাই, তেওঁৰ কাৰণে টিম আছে, গোটেই আছে, মানুহ আছে। তো সেইটো এটা মানে ভাবিব নোৱাৰা কথা এটা, কিবা এটা মানে ডিচিশ্যন যদি লয় তাৰপিছত ছেকেণ্ড থট এটা নাথাকে, মানে হ'ব মানে সেইটো হ'বই লাগিব। মই তাৰপিছত 3-4 বছৰ কৰাৰ পিছত এটা গেপ এটা আছিলে, ডাঙৰ গেপৰ পিছত আকৌ বিহুৰ মঞ্চত 2020 নে 21ত আকৌ কৰিছিলোঁ তেওঁৰ লগত, আকৌ 2 বছৰমান কৰিছোঁ। এই টুপিটো মই সেইকাৰণে ৰাখিছোঁ। এদিন মই এনেকুৱা ধৰণৰ ড্ৰেছ এটা পিন্ধি আছিলোঁ, তেওঁ সেই সময়ত চুলি খুৰাইছে, মানে মিছন চাইনাৰ সময়ত হ'ব চাগে, মিছন চাইনাৰ সময়ত তেওঁ মানে চুলি খুৰাইছে, তেওঁ এইটো টুপিটো পিন্ধি আছিলে। মই গৈ পালোঁ, এই ভাল লাগিছে তোৰ ড্ৰেছযোৰ, তাৰপিছত এইটো টুপিটো ল, টুপিটোত আৰু ভাল লাগিব। সেইদিনাখন সেই টুপিটো দি পঠালে, আজিলৈকে সযতনে আছে। মোৰ ঘৰতো আছে, মই ক'ব পাৰোঁ, মোৰ তাত কিমনো এটা আছে দাদাৰ। মই যে কৈছিলোঁ যে যিদিনাখন প্ৰথম ষ্টুডিঅ'ত মানে দাদাই মোক গান গাই থকা শুনিছে, আৰু সেইদিনাখন দাদাই মোক পিন্ধি অহা, কৈছোঁ না, মানে জানুৱাৰী ফেব্ৰুৱাৰী সময়ত ঠাণ্ডা 2019 বৰ্ষত, তেতিয়া দাদাই যিটো কিমনো পিন্ধি আছিলে, সেই কিমনোটো মোক চবৰে আগত মানে এইটো তোক দি দিছোঁ এনেকৈ। এতিয়াও সেই গোন্ধ এটা আহি থাকে, মানে ইমান ধুনীয়া, মানে এতিয়াও মই থৈ দিছোঁ মানে একদম কাবাটত সযতনে। আৰু মোৰ তাত সেইটো সেইদিনাখন শ্ব'ত যি পিন্ধিলোঁ, তাৰপিছত পিন্ধিবলৈ সাহস নহয়। মোৰো আনি পেলাই থৈহে দিয়া আছে, মানে ক'ৰবাত
আৰু কিবা এটা মেমৰি আৰু মানে এতিয়াও আমি সোশ্যাল মিডিয়াত যিবোৰ পাই আছো কাৰোবাক পিন্ধি যোৱা মালা এডাল দিছিলে কাৰোবাক জোতা দিছিলে কাৰোবাক কোটটোৱে দিছে কাৰোবাক জেকেটটোৱে দি দিছে মানুহ এজন ইমান উদাৰ কেনেকে হ'ব পাৰে সেইটো সম্ভৱ নহয় দেই আচৰিত দাদাই কয় যে সেই কথাটো ময়ো কাৰণ আমিও মানে মই কৈছো ন যে দাদাৰ কিছুমান কথা মই খুব ফ'ল' কৰোঁ মানে এয়া আমি ঘৰত এনেই কেতিয়াবা মাহঁতৰ লগতো কেতিয়াবা পাতি থাকোঁ এই যে এবাৰ দাদাই কিবা কথাত কৈছে যে কেতিয়াবা বহুত মানুহৰ বহুত টকা পইচা থাকে কিন্তু বেলেগক দিব নোৱাৰে কেতিয়াবা এদিন কিবা কি কথাত মোৰ এক্সেক্টলি মনত নাই আমি মানে মা আৰু মই এনেকৈ পাতি আছোঁ কিবা বেলেগ এটা কথা লৈ পেলাই আৰু মই তেতিয়া মানে বেলেগ এজনে কোনোবা এজনে কৈছে আৰু জুবিন গাৰ্গেতো ইমান পইচা আৰ্ণ কৰে তেওঁ দিয়াটো স্বাভাৱিক কথা তেতিয়া মানে মায়ে কৈছিলে আৰু মা আৰু ময়ো মানে কথাটোক তেতিয়া হয়ভৰ দিছোঁ আৰু যে নহয় পইচা থাকিলে মানুহে পইচা দিব নোৱাৰে দিয়াৰ সেই মনটো থাকিব লাগিব মানে বহুত মানুহে বহুত টকা পইচা থাকে কিন্তু হয়তো খুব বেছি টকা এশৰ কাৰণেও হয়তো তুমি মোৰ পৰাইতো লৈছিলা দেই এনেকুৱা ধৰণৰ থাকে কিন্তু জুবিন গাৰ্গ তেনেকুৱা এজন ব্যক্তি মানে চব দিব পাৰে তেওঁ মনৰ ধনী মানে তো সেই বস্তুটো তেওঁ নিজেও কৰবাত কৈছে যে মই আচলতে মনৰ ধনী মোতকেও ধনী বহুত আছে কিন্তু এতিয়া চাবলৈ গ'লে সঁচাকে দাদাতকে ধনী নাই কিন্তু মানে সম্পত্তিয়ে টকাই পইচাই হয়তো বহুত কিবা কিবি আছে বা দাদাৰ যিটো উদাৰ যিটো মন যিটো মানে যিখন মানে অন্তৰৰ তেওঁ গৰাকী মানে তেনেকুৱা এখন অন্তৰ থকাটো মানে অতি কম মানে হয়তো নাই বুলিও ক'ব পাৰি আমি সেই তেতিয়া পাতিছিলো মানে যে যিদিনাখন খবৰটো পাইছিলা মানে 2-2:30 বজাৰ সময় হ'ব প্ৰথম অসুস্থ বুলি ওলালে তাৰপিছত সেই বিশেষ খবৰটো যেতিয়া কান্দি কান্দি সকলোৱে দি আছে তেতিয়াও আমি অলপ কিয় প্ৰেংক যেন ভাবিছিলোঁ সেইখিনিৰ আৰু যেতিয়া তুমি তোমাৰ যিহেতু ঘৰ একেবাৰে ওচৰত দাদাৰ ঘৰৰ একেবাৰে ওচৰতে মানে সেইখিনি কথা অলপ কথাৰে বা শব্দৰে এক্সপ্ৰেছ কৰিব পৰা যাবনে কেনেকুৱা মুহূৰ্তবোৰ কি আছিল তোমাৰ কাৰণে কিমান কঠিন আছিল কাৰণ প্ৰত্যেকৰে সেই দিনটো সেই মুহূৰ্তটো হয়তো আমি কোনো মনত পেলাব নিবিচাৰিম কিন্তু কেনেকুৱা এটা মুহূৰ্ত সেই গোটেই আৱেগিক মুহূৰ্তটোত তুমি তোমাৰ ফালৰ কি ফিল হৈছিল যে কেনেকুৱা মানে অৰুন্ধতীয়ে কেনেকুৱা নিজে এটা হয় নহয় আমি যে শব্দৰে কেতিয়াবা বুজাব নোৱাৰো আমাৰ ভিতৰত ঘটি থাকে কথাষাৰ হয়নে নহয় কথাবিলাক মাইণ্ডত আহে কাৰণ তুমিও দাদাৰ মঞ্চত কাম কৰিছা ময়ো কাম কৰিছোঁ সেই হিচাপে মই সেইদিনাখন ক'ৰবাত গাড়ী চলাই যাবলগীয়া আছিলে মই সেইদিনাখন ড্ৰাইভ কৰিব পৰা নাই মানে কথাটো সঁচা হয়নে নহয় মানে সেই হোৱাৰ পিছত গাড়ী সেইদিনাখন মই বোধ কৰোঁ 10 বা 20ত চলাইছোঁ মানে সাধাৰণ মানে একদম গৈ আছে হৰ্ণ মাৰিছে কোনোবাই পিছৰ পৰা আঁতৰি দিছোঁ তো সেনেকুৱা মুহূৰ্তটোৰ তুমি এক্সপ্ৰেছ কৰিবলগীয়া হ'লে মোৰ 18 তাৰিখ মানৰ পৰা খুব জ্বৰ তো সেইদিনাখনো মই জ্বৰ কাৰণে মানে মই বিশেষ একো কৰি থকা নাই মানে গা চা ধুই আহিম এনেই আৰু ঘৰত থাকিলে মই প্ৰায় হয় টিভি নহয় বা কিতাপ এখন বা এনেকৈ ইটো সিটো কৰি মেলি থাকোঁ মায়ে খানা বনাই আছে মই এনেই চিৰিজ এটা চাই আছিলোঁ চাগে তাৰপাছত হঠাৎ মোলৈ মোৰ বা এগৰাকীৰ ফোন আহিছে আৰু মোক কৈছে হেৰি ভানু ক'ত আছ কৈছোঁ ঘৰত নিউজ শুনিছানে এনেকৈ কৈছে মই কৈছোঁ নিউজটো মই নাই শুনা কেলৈ বোলে এনেকৈ জুবিন গাৰ্গৰ কিবা এটা নিউজ ওলাইছে চাচোন চা কিবা এটা হৈছে তই কাৰোবাক যদি মানে গম পোৱাতে কাৰোবাক ফোন চোন কৰিব পৰা আছে সুধচোন মই আৰু এই দাদাৰ চাগে গাটো বেয়া মই মানে একদম চিম্পলি কাৰণ দাদাৰ তেনেকুৱা প্ৰায় গাটো বেয়া হৈ থকা যিহেতুকে আমি প্ৰায় গম পাই থাকোঁ আৰু যিহেতুকে তেওঁ ফাইট বেক কৰা মানুহ এজন মই মানে মায়ে হয়তো সেইখিনি সময়ত ভাত দিছিলে নেকি ডাইনিংখনত মই মানে ভাতটো খাবলৈ লৈও ৰৈ গৈছোঁ সেই ফোনটোত আৰু কৈছোঁ মোৰ কিবা হৈছে নেকি কিবা নিউজ আহিছে নেকি চাওঁ এনেকৈ আৰু ভাতখিনি তেনেকৈ থৈ পেলাই মই ফেচবুকটো স্ক্ৰল কৰিছোঁ আৰু জুবিন গাৰ্গ অসুস্থ কিবা কিবি চবেই বেলেগ আৰু মানে কথা আহি আছে আৰু তাৰপিছত টিভি লগালোঁ টিভিটো এনেকৈ অসুস্থ বুলিয়ে কৈছে আৰু সেইখিনিত সেই ফোনটোৰ পিছত আৰু ফোন আহিছে কিবা কিবি মই এতিয়ালৈকে একো গম পোৱা নাই মই মানে ভাবিছোঁ মই কাক ফোন কৰিলে মেইন খবৰটো গম পাম আৰু তাৰপিছত তেনেকৈ ইটো সিটো ফোন চোন কৰাৰ পাছত মানে ফাইনেলি যেতিয়া খবৰটো পাইছোঁ আৰু তো মানে নাই নহয় আৰু মানে তাৰ আগত নাই অসুস্থ কিন্তু গাটো খুব বেছি বেয়া হৈছে তেনেকেই আহি আছে কথাবিলাক
প্ৰথম তাৰপিছত তো মানে মই এইটোৱে প্ৰে কৰিছোঁ আৰু যে নাই তেওঁ ফাইট বেক কৰিব ঠিক হ'ব মানে কাৰণ তেওঁ যিহেতুকে আগতেও হঠাৎ কেতিয়াবা গাটো বেয়া হৈ যায় হস্পিটেল যোৱাৰ পিছত তেওঁ আকৌ ঠিক হৈ যায় তো ইয়াতো ঠিক হ'ব মানে ঠিক হ'ব এনেকৈ আছোঁ আৰু মই মানে জাষ্ট এটাই প্ৰেয়াৰ আৰু যে নাই একো হ'ব নোৱাৰে এইটো নহয় এইটো মানে ঠিক হ'ব আৰু মানে এটাই জাষ্ট পজিটিভ হৈ আছোঁ লাষ্টত যিটো মই অলপ আগতেও কৈছোঁ যেতিয়া চেনেলত তেনেকৈ তেওঁ কান্দি যেতিয়া কৈছে জুবিন গাৰ্গ আৰু নাই মানে সেই লাইনটো কৈ তেওঁ নিজে মানে হুকহুকাই কান্দিছে কিবা মানে এতিয়া ক'বলৈ এনেকুৱা হৈছে সময়বিলাক কিবা ৰৈ যোৱা নিচিনা মই মানে কাক ফোন কৰিম ফোন কাবাৰ আহিছে কি ক'ম মানে হয় জানো কথাটো মানে একো হেৰি নাই আৰু ভাত তেনেকৈ বাঢ়াতে থাকিলে মায়ে ক'লে ব'ল আমি ফ্লেটৰ পৰা আহোঁ চাওঁ কি হৈছে তুমি ওলোৱা আৰু খুব জ্বৰ মানে মোৰ তাৰপিছত মই তেনেকৈ জ্বৰৰ গাড়ী আৰু মানে কি ক'ম মানে গৈ বৌৰ ওচৰত কেনেকৈ দেখাটো দিম মানে বৌ বা কি হৈ আছে আমাৰ ঘৰত তেনেকুৱা এটা চিটুৱেশ্যন আমাৰেই ঘৰত এইটো হৈছে তো তাতে বা কি চিটুৱেশ্যন হৈ আছে আৰু মোৰ প্ৰায় মই যিটো কৈছোঁ যে মই যিহেতুকে একদম এক্সপ্ৰেছনলেছ মানে মই ইমান এক্সপ্ৰেছ একো কৰিব নোৱাৰোঁ তো মই বৌক গৈ পেলাই বৌক দেখি কি হ'ব বা বৌ বা কি চিটুৱেশ্যনত আছে একো মায়ে কৈছে যি হ'ব বাদ দিয়া তুমি জাষ্ট ওলোৱা আৰু মই কিজনো পিন্ধি আছিলোঁ তেনেকেই যিহেতুকে একেই কাষত দৌৰি গৈছোঁ আৰু একেবাৰে আমি ৱাকিং ডিষ্টেঞ্চ যিহেতুকে দৌৰি গৈছোঁ বৌয়ে মানে হনুমান চালিচা মৃত্যুঞ্জয় মন্ত্ৰ পঢ়ি আছে মানে বৌক হয়তো কোনোবাই তেতিয়ালৈকে ভালকৈ খবৰটো দিয়া নাই নেকি বৌৰ অৱস্থাটো দেখি মানে মোৰ এতিয়াও তেনেকুৱা লাগিছে কিবা মানে বৌক দেখি পেলাই মানে হেৰি হৈছে বৌ মানে বাৰে কৈছোঁ নাই হেৰি হোৱা নাই একদম মানে বৌ ফুল মানে ভগৱানক প্ৰাৰ্থনা কৰি আছে আৰু হনুমান চালিচা কৰি আছে পঢ়ি আছে বৌৰ হাতত মোবাইলটো দিয়া নাই আমি কোনোবা এনেকৈ সেইখিনি সময়ত বহুত মানুহ গৈ পোৱা নাই আৰু বৌ মানে আছে বৌক মই মাত দিব পৰা নাই কি বুলি মাত দিম মানে সেইখিনি সময়ত কি বুলি ক'ম মানে একো নাই জাষ্ট মই দাদাৰ ঘৰটোত আপুনি গৈছে যিহেতুকে চিৰিটো যিফালে আছে মই চিৰিটোৰ তলতে ৰ'ব পৰা জেগা আছে মই তাতে মা আৰু মই থিয় হৈ আছোঁ মানে বৌক চাই আছোঁ মানে এই মানুহগৰাকীৰ কি হ'ব মানে যদি কথাটো সঁচা হয় সঁচাকেই মানে 100% হয় আৰু এই মানুহগৰাকীৰ কি হ'ব সেইটো ভাবিয়ে মানে বৌক চাই আছোঁ তাৰপিছত এগৰাকীকে বহুত মানুহ আহিলে সেইটো তাৰপিছত আৰু মনোৰম গগৈ তেখেতো আহিছে তেওঁ যে লিখিছে যে ফেচবুকত পষ্ট এটা পাইছেনে সেইখিনি সময়ত মই আছোঁ মানে তাতে মানে মনালিছা বাক মানে কৈছে তুমিতো হস্পিটেলত আছিলা ন তুমিওতো ফাইট বেক কৰিছা হয়নে তুমি ঠিক হৈ আহিছা নে তুমিতো এইটোৰ পৰা বাচিছা গল্ডিও আহিব বৌ মানে সেইটো কণ্ডিশ্যনত আছে মানে মই মানে ভাবিছোঁ বৌ মানে মই মানে তেতিয়া এইটো ভাবিছোঁ আৰু যে মানুহগৰাকীক ভগৱানে শক্তি দিয়ক মানে এনেকুৱা এটা কথা যিটো আমাৰ দৰে মানুহখিনিয়ে মানি ল'বলৈ টান হৈছে এই মানুহগৰাকীয়ে কেনেকৈ সহ্য কৰিব মানে কোনো কাকো একো কথা কোৱা নাই জাষ্ট চকুৱে চাই আছে একো ক'ব পৰা নাই তাৰপিছত জুবলিবা আহিছে জুবলিবা অহাৰ ঠিক অলপ সময় পাছত পামীবাই চিঞৰি কান্দিছে মানে কান্দাৰ পাছত তাত থাকিব পৰা অৱস্থাটো নাই মানে আৰু মানে সেইটো মানে বিক্ৰম দা সেইটো বুজাব নোৱাৰিম মানে সেইটো মানে তাতে এনেকুৱা এজন ব্যক্তি নাই যি মানে কাৰ চেণ্ডেল ক'ত গৈছে কোন আহিছে কি কৰিছে হেৰি নাই আৰু মুঠৰ ওপৰত অকল কান্দোন আৰু উচুপনি মানে তাত বেলেগ একো নাই আৰু তাতে ইমান চাইলেণ্ট হৈ গৈছে অকল কান্দাৰ শব্দ আহিছে সকলো মানে উচুপনিৰ যিটো নাকৰ শব্দ মুখৰ শব্দ সেইটো মাত্ৰ ল'ব নোৱাৰা কথা এটা আৰু তো বহুত সময়লৈকে মানে মই আহিয়ে কি মানে ঘৰ আহিলোঁ মায়ে মোক লৈ আহিলে কাৰণ মোৰ অকণমান উশাহ লোৱাৰো প্ৰব্লেম আছে মায়ে ভাবিলে এই এতিয়া ফ্ৰিজ হৈ গ'লে এই যদি ইয়াত পৰি যায় মই কেনেকৈ নিম তেনেকুৱাতো হয়তো চাগে মায়ে ভাবিছে বৌক দেখি মানে মই একো মানে মই বুলি নহয় আচলতে কোনো একো ক'ব পৰা নাই চবেই মাত্ৰ কান্দি আছে বা এনেকুৱা আৰু তাৰপিছত ঘৰ আহি পেলাই মোৰ এইটো মাইণ্ডত আছে যে যিয়ে নহওক মানে কি হ'ব নাজানো আৰু এইখিনি সময়ত ভগৱানক বাদ দি বেলেগ একো কৰি লাভ নাই মানে নাজানো এইখিনি সময়ত কি হ'ল মই ঘৰত আহি মই বঢ়িয়াকৈ ধূপ চাকি দি পেলাই মই বহুত সময় ভগৱানৰ ওচৰত মানে জাষ্ট বহি আছোঁ মানে বহি পেলাই মানে একো কোৱা নাই ব্লেংক এনেও মোৰ ইমান ভগৱানৰ মানে কোৱা যায় ন যে ধূপ চাকি দিলে কিবা ক'ব লাগে বা কিবা এনেকুৱা যে সেইদিনাখন মই একো কোৱা নাই মই এনেও নকওঁ মাত্ৰ চাকি গছ
ধুনীয়াকৈ দি পেলাই মানে থৈছোঁ আৰু জাষ্ট ব্লেংক আৰু মানে একো নাই চব মানে কেনেকুৱা হৈ গ'ল হঠাতে আৰু লাষ্টত যেতিয়া বয়ে মানে পিছত ছ'চিয়েল মিডিয়াত মই তালৈ যাব পৰা নাই আৰু মই ৰাতি যোৱা নাই মানে মোৰ ইমানখিনি সাহস নহ'ল মানে মই মাত্ৰ চোফাখনত চাকি গছ দি পেলাই তাতে 10-15 মিনিটমান হয়তো মই আমাৰ থাপনাৰখনৰ আগত বহুত সময় বহিছোঁ মানে কাৰণ মানে মোৰ মানে এনেকুৱা আছিল কথাটো মই আগতে হয়তো কোৱা নাই ৰৈ ৰৈ বিনালে মুভিখনত মানে মোৰো গান এটা আছে তো মই মাজতে মুম্বাই গৈছিলোঁ সেইখিনি সময়ত মই দাদাক মেছেজ কৰিছিলোঁ মানে দাদা মই মুম্বাই আহিছোঁ আপোনাৰ গান শুনি আছোঁ ট্ৰেফিকত আছোঁ অমুক আছোঁ সেইখিনি মোৰ লাষ্ট কথা পতা মানে তাৰপিছত আমি কথা পতা নাই আৰু এনেও মই ইমান কথা চথা নাপাতোঁ সেইটো মই অলৰেডি কৈছোঁ বা ষ্টুডিঅ'টো মই ইভেন দাদাৰ নতুন ষ্টুডিঅ'টোত মানে দাদাই বহুত বাৰ মাতিছিলে মোৰ যোৱা নহ'ল মানে এই দাদা ব্যস্ত থাকে বা ইমান মানুহ থাকে হ'ব কেতিয়াবা কিবা থাকিলে যাম দাদা হ'ব দিয়ক সদায় মই তেনেকৈয়ে থৈ দিলোঁ মানে যে দাদা হ'ব দিয়ক যাম দিয়ক দাদা যাম আকৌ কেতিয়াবা কয় তই নাহিলি যে মোৰ নতুন মাইক কিনিছোঁ নতুন ইকুইপমেণ্ট আনিছোঁ তই আহিবি চাবি ষ্টুডিঅ' আহি তই ভাল পাবি বেলেগ এটা এনভাইৰনমেণ্ট আছে মোক এনেকুৱা আৰু ষ্টুডিঅ'ত মোৰ যোৱা নহ'ল তাৰপিছত মুম্বাইৰ পৰা মই মুম্বাই যোৱাৰ মানে অহাৰ পাছত দাদা যে ভূপেন হাজৰিকাৰ ট্ৰিবিউট এটা গৈছিলে যে তাৰপাছত মানে আহি মই জাষ্ট দাদাক এইটো সুধিবলৈ আৰু মই ভাবিছোঁ যে মই এবাৰ ষ্টুডিঅ' যাম দাদাক মানে সুধিম যদি গানটো কাৰণ গানটো মই যে কৈছিলোঁ বহুত দিন আগতে গোৱা মানে ভণ্টিৰ যে এনেকুৱা সময়তে সেই গানটো গোৱা নেকি বহুত আগত আৰু তেতিয়া ৰৈ ৰৈ বিনালেৰ হয়তো স্ক্ৰিপ্টিঙৰ কামো কৰা নাছিলে কিন্তু দাদাৰ জাষ্ট এটা আছিল যে ৰৈ ৰৈ বিনালে কাম কৰিম বা এনেকৈ মোৰ মুভি এখন আহিব তো মই ভাবিছিলোঁ যে দাদাৰ ষ্টুডিঅ'ত গৈ পেলাই যদি মোৰ ভইচটো আছে তেতিয়াহ'লে মই হয়তো গানটো আকৌ এবাৰ গাব লাগিব আৰু যদি নাইতো বাৰু নাই কথা নাই আৰু তেনেকৈ তো মই ছিংগাপুৰ যোৱাৰ পিছত দাদাক লগ কৰা মই নিজে ভাবি থৈছিলোঁ মানে দাদাক লগ কৰিম বা এনেকৈ আৰু তাৰপিছততো আৰু মানে কেনেকুৱা এটা কথা হৈ গ'ল হঠাতে মানে চবেই কোনো আজিলৈকে এতিয়ালৈকে কোনো মানি ল'ব পৰা নাই তাৰপিছত জাষ্ট এটাই ভাবিছোঁ আৰু যে মানুহগৰাকীক শক্তি দিয়ক মানে ভগৱানে কাৰণ তেওঁ সেইদিনাখনৰ যিটো মানে কণ্ডিশ্যন দাদাই বৌয়ে মানে বাৰে বাৰে কৈ আছে তেওঁ অকণমান উশাহটো ল'ব পাৰিলেই মানে গলিয়ে ফাইট বেক কৰিব মানে জাষ্ট উশাহটো পালেই হ'ল মানে তেনেকুৱা নহয় কেতিয়াও গলি এনেকৈ যাব নোৱাৰে মোক বৌ চিঞৰি আছে মানে মানে কেনেকুৱা এটা চিটুৱেশ্যন আৰু তাৰ পাছত যিগৰাকী বৌক দেখিছোঁ মানে এতিয়ালৈকে ইমান ধৈৰ্য ইমান এইটো মানে সেইটো সাধাৰণ ব্যক্তিৰ নাথাকে মানে তেনেকুৱা ইমান ধৈৰ্য ধৰি পেলাই বৌয়ে মানে এতিয়ালৈকে আছে তাৰপাছতো মই প্ৰায় 13 দিনলৈকে তাতে আছোঁ মানুহ আহিছে একদম মানুহগৰাকীক আৱৰি ধৰিছে চবেই কিবা কৰিছে তেওঁ কিবা মানে এনেকুৱা কয় ন মানে একদম শিল টাইপ হৈ গৈছে মানে মানুহগৰাকী মানে মানুহ আহিছে এইটো দিছে কোনোবাই সুখবাৰ্তা দিছে কিবা দিছে একদম বৌ মানে একদম স্থিতপজ্ঞ এগৰাকী ব্যক্তি মানে আৰু তো সেই তেতিয়ালৈকে যিটো আছোঁ মই বৌক সেই 13 দিনত ভালকৈ মই মাত দিব পৰা নাই মানে ওচৰত গৈ পেলাই বৌ ঠিকে আছেনে বুলি সুধিবলৈ মানে মোৰ সাহসটো নাছিল মানে মই সদায় গৈছোঁ জাষ্ট বৌক চাওঁ বা কোনোবাই তাৰপিছত আমি গোটেইখিনিয়ে মিলি পেলাই মানুহখিনিকো যিহেতু ইমান দূৰৰ পৰা আহিছে আমি আলপৈচান ধৰিবলৈও কিবা কিবি ইটো সিটো কৰি আছিলোঁ বাৰু ঘৰৰ বুলি আৰু তাৰপিছত তাতে মই নহয় আমি বহুতখিনি আমাৰ গোটেই মানে আমাৰ মিউজিক ইণ্ডাষ্ট্ৰী গোটেইখিনি মানুহ আৰু চবেই ইটো সিটো মানে তাতে কোনো মই কি কোন নাই আৰু চবেই কাম কৰিছে আৰু মানে তাৰপিছত লাষ্টৰ যিদিনাখন মানে 10 দিনৰখন নে কোনদিনাখন নেকি যিদিনাখন যোৰহাট লৈ যাব আৰু সেইদিনাখন লাষ্ট মানে আমি আহিম আৰু প্ৰায় 11:30 নে 11টামান বাজিছে আৰু বৈ মানে আহিছে চবকে মাত দিছে আৰু তাৰ কোনোবা মানুহ আহিছে কফিনটো লৈ যাবলৈ নে এনেকুৱা গভৰ্ণমেণ্ট কোনোবা ইটো সিটো আৰু তাৰপিছত বৌ আহি পেলাই মোক দেখি পেলাই মানে এনেইতো দেখি আছে বৌ মই আছোঁ বা এনেকৈ চাই পেলাই এনেকৈ থৈ দিয়ে মই একো বিশেষ মানে চকু জোৰলৈ চাবলৈ মোৰ মানে এইটো নাই মানে সেইটো মোৰ বুলি নহয় দেই কাৰোৱে নাই মানে তাৰপিছত
সেইদিনাখন আহাৰ সময়ত আৰু বৌ পিছদিনাখন মানে যোৰহাটলৈ ৰাওনা হ'ব আৰু তেতিয়া মানে মই এনেকৈ ৰৈ আছোঁ ন, বৌ চবকে মাত দি পেলাই মই আছোঁ আৰু বৌয়ে মোৰ হাতখন কৈছে ভানু আহি থাকিবা, মই বহুত অকলশৰীয়া হৈ যাম মই। তো মানে সেইদিনাখন মই আকৌ ইমান কান্দিছোঁ, মানে মই নহয় মানে গোটেই আমি যিখিনি আছোঁ আৰু যিখিনি আমি যোৰহাট নাযাওঁ, বৌটো কাইলৈ ধৰক যাব বা এনেকুৱা আৰু বৌৰ হাতখন ধৰি ধৰি মানে কি ক'ম মানে কেনেকুৱা এটা কথা হৈ গ'ল। বৌয়ে মানে জাষ্ট এটাই লাইন কৈছে আৰু ভানু আহি থাকিবা, নহ'লে মই বহুত অকলশৰীয়া ফিল কৰিম মানে সেইটোৱে আৰু। তাৰপিছত সেই তেনেকৈ কান্দি মই মোৰ ঘৰৰ পৰা দাদাৰ ফ্লেটলৈকে খুব বেছি 2 মিনিটৰ ৰাস্তা, মানে 1-1.5 মিনিটত মই পাই যাওঁহি। মানে সেইদিনাখন মোৰ সেইখিনিৰ পৰা মোৰ ঘৰ পাবলৈকে মোক 10 মিনিটমান লাগিছে, মানে মোৰ এখন আগবাঢ়ি নাযায় মানে মোৰ ঘৰলৈকে। মই তাৰপিছত মোক কোনোবাই লগ পাইছে, ভানু তুমি কিয় কান্দিছা, যোৱা তুমি ঘৰত যোৱা, থৈ আহিম নেকি? মই কৈছোঁ নালাগে, একো কৰিব নালাগে, মই পাৰিম মানে যাবলৈ। তো সেয়াই আৰু সেইদিনাখনৰ 19 তাৰিখৰ যিটো পেইন, সেই পেইনটো মানে এতিয়াও ভাবিলেও মানে একেটাই পেইন হৈ থাকে মানে। কাৰণ এনেকৈ কয় ন মানুহে যে ঘৰৰ কোনোবা এজন ঢুকালে বা খুব আত্মীয়জন ঢুকালেও 1-1.5 মাহৰ পিছত অলপ হ'লেও দুখটো পাতলি যায় মানে। কিন্তু এইটো এটা কেনেকুৱা দুখ চবেই মানে হয়তো নতুনকৈ মানে উপলব্ধি কৰিছে, যিটো মানে দুখটো পাতলি নাযায় মানে। এই থাকো হঠাৎ মানে এনেকুৱা এটা হঠাৎ এক্সেক্টলি কপি যোৱা যায় মানে। নাই মানে জুবিন গাৰ্গ নাই মানে। তো আমি এতিয়া এজন অভিভাৱক হেৰুৱাৰ নিচিনা, আৰু মইতো একদম অভিভাৱকৰ নিচিনাকেই পাইছোঁ। মই একদম বৌ ঠিক তেনেকুৱাই আছিলে। মোৰ মানে কঁকালৰ বিষটোলৈকেও আগতে দাদা বৌয়ে মানে মন কৰিছিলে আমি শ্ব' কৰি থকাৰ সময়ত। আপুনিতো জানে মোৰ এংজাইটি ইছ্যুজ আছিল বা কিবা কিবি। বৌয়ে আগতে মোৰ ওচৰত থাকে, মানে মই এনেকৈ গোৱাৰ আগত এনেকৈ কঁপি থাকোঁ, বৌয়ে মোৰ হাতখন ধৰি থাকে। তো সেইদিনাখন মানে সেই যিটো মোৰ এংজাইটিৰ সময়ত বৌয়ে যিখন হাত মোৰ ফালে আগবঢ়াই দিছিলে, আৰু সেই দহাৰ দিনাখন যিখন হাত, মানে সেইটো মানে মই চৰি তো কেনেকৈ বুজাই ক'ম মানে সেই হাতখন আৰু সেইদিনাখনৰ বৌৰ যিখন হাত, মানে মই মানে লগালগ মোৰ মাইণ্ডত আহি গৈছে মানে যিটো টাইমত মানে মই মোৰ অসুখীয়া অৱস্থাটোত বৌয়ে মানে মোক কিমানখিনি হেল্প কৰিছিল। তো আজিও সেই একেজনীয়ে বৌ, কিন্তু আজি আমি কি কথা পাতিবলগীয়া হৈছে, বা আজি বৌয়ে কি হিচাপত হাতখন বৌয়ে মানে আগবঢ়াই দিছে, মানে সেইটো এটা বিৰাট এটা মানি ল'ব নোৱাৰা কথা এটা মানে। তো সেইটো অকল গোটেই অসমবাসীয়ে এই দুখটো মানে মই ক'ৰবাত পাইছিলেও মানে দুখ কি কয় 19 ছেপ্টেম্বৰ তাৰিখৰ অসমীয়া মানুহক সুধিব, মানে 2টা বজাৰ পাছৰ দুখ কি কয় অসমীয়া মানুহে সেইদিনাখনহে চাগে বুজি পাইছে মানে এনেকুৱা। তো সেইটোৱে আৰু মই আজিলৈকে ওলাব পৰা নাই, ওলাব পৰা নাই সেইটো প্ৰত্যেক ক'ৰবাই মানুহ গৈছে আৰু প্ৰত্যেকটো গম পায় ন, দুৰ্গা পূজা গ'ল কেনেকে গ'ল কোনো নাজানে, কালী পূজা গ'ল, দিৱালী গ'ল, ৰাগ গ'ল, কাৰো কোনো মানে মনত সেই উৎসাহটো নাইকিয়া হৈ গ'ল, একদম উৎসাহটো নাই মানে কিবা এটা খালী আৰু মানে তেওঁ এনেকে খালী কৰি গ'ল মানে আমাক চবকে। আৰু হ'ব লাগে সেই সময়ত দুৰ্গা পূজা হ'ব লাগে হৈছে আৰু মানে নিয়ম মাফিক এটা, কিন্তু আগত যেনেকে 15 দিন আগত, এমাহ আগত যিটো এটা উখল মাখল পৰিৱেশ থাকে, সেনেকুৱা পৰিৱেশটো এইটো নাই। আৰু অদূৰ ভৱিষ্যতে যে সেই পৰিৱেশটো আহিব সেইটো আশা দেখা নাই। আৰু এইখিনি সময়ত আৰু তেওঁৰ কাৰণে আমি সকলোৱে ন্যায় বিচাৰিবলগীয়া হৈছে সেই মানুহজনৰ কাৰণে। সেইটো ডাঙৰ কথা মানে। আজি জুবিন গাৰ্গ থাকাহেঁতেন, বেলেগ এজন ব্যক্তিৰ যদি কিবা এটা হ'ল হয়, আজিলৈকে হয়তো আমি চবেই গম পাই গ'লোহেঁতেন। কিন্তু যিজন ব্যক্তি মানে কিমান মানুহক ন্যায় দিলে, কিমান মানে সহায় কৰিলে, যিজন মানুহ এনেকুৱা এজন ব্যক্তি যিয়ে বানপানীত এইটো কৰা মানুহ ৰাস্তাত পইচা খুজিবলৈ নিজে যায়, টেমা লৈ যায়, মানে যে মানে কিমানক সহায় কৰিলেতো হিচাপ নাই।
কোনো মেনশ্যন নাই মেনশ্যনেই নাই নিজে যদি মানুহজনে আহি নকয় গম নাপায় কোনেও মানে কোনো গম নাপায় মোৰ নিজৰ ক্ষেত্ৰত মোৰ থিয়েটাৰখন আমি ধুবুৰীৰ ফালে আছিলোঁ ধুবুৰীৰ ফালে থাকোঁতে থিয়েটাৰখন এই বতাহ ধুমুহাত যেতিয়া বৰদৈচিলা আহে থিয়েটাৰখন সেই সময়ত আমাৰ লোকেশ্যনটো একেবাৰে নদীৰ কাষত আছিলে যিখন ফিল্ড গোটেই পেণ্ডেল উৰি গৈছে চকী উৰি গৈছে বতাহ ধুমুহাত গোটেইখিনি মঞ্চখনৰ বাহিৰে বাকী গোটেইখিনি উৰি গৈছে চাউণ্ড বক্সখিনিৰ বাহিৰে তাৰমানে গোটেই পেণ্ডেল থিয়েটাৰৰ পেণ্ডেল এখন আকৌ এবাৰ সেইখন বনাওঁতে গৈছে 10 বছৰ আকৌ এবছৰত কামবেক কৰিব নোৱাৰি জুবিন দাই যেতিয়া খবৰ পাইছে তেওঁ নিজে সেই সময়ত বিহু চলি আছে মাতি পিনে তেওঁ আৰ্থিকভাৱে সহায় কৰিছে পইচা দিছে আকৌ কামবেক কৰিব লাগিব আকৌ শ্ব'জ কৰিব লাগিব বস্তুখিনি আকৌ ৰিবিল্ড কৰিব লাগিব তো সেই পানীত উটি যোৱা বস্তুবোৰ কৰবাত হয়তো এনেকুৱা হ'লেহেঁতেন সেইখিনি সময়ত সেই সহায়টো নাপালে আকৌ নেক্সট বছৰ মই শ্ব' কৰিব নোৱাৰোঁ সেইটো সম্ভৱ নহয় কৰবাত আৰু সেইবোৰ কথা এতিয়া তেওঁ কাকো কোৱা নাই আমিও কাকো কোৱা নাই সেনেকুৱা কিমান হাজাৰ মানুহ আছে তেনেকুৱা বহুত ষ্টৰিজ আছে সেইদিনাখন জুবিন ক্ষেত্ৰত গৈ এগৰাকী মহিলা মানুহে তেওঁ ক'লে যে তেওঁৰ ল'ৰাৰ কাৰণে 5 লাখ টকা দিছিল সেইটো কথাটো কোনো নাজানিছিল তেওঁ নোকোৱা হ'লে কোনো গম নাপায় হয় সেইটোৱে মানে তো তাৰ পৰাই অনুমান কৰিব পাৰি মানে তেওঁ কিমান উদাৰ আমাৰ আজিকালিতো এনেকুৱা বহুত হয় ন যে মই অমুকটো দিছোঁ ফটো মাৰি থোৱা অমুকটো কৰিছোঁ এটলিষ্ট ফেচবুক পোষ্ট এটা তো মানে সেই বস্তুটোৱে আচলতে জুবিন গাৰ্গক বেলেগৰ পৰা বেলেগ কৰে আচলতে তেওঁ এক্সেক্টলি সেইটোৱে সেই মানে আপুনি যিটো কৈছে কিবা অকণমান সেই যিটো এক্স ফেক্টৰ মানে জুবিন গাৰ্গক সেইকাৰণেই তেওঁ অদ্বিতীয় মানে তেওঁ কাৰো নিচিনা নহয় মানে তেওঁৰ নিচিনাহে আচলতে আমি হ'ব লাগে কোনোবাখিনি সেইটোৱে তো এতিয়া সেইটোৱে ভাবিম আৰু তেওঁ য'তেই আছে ভালে থাকক সুৰীয়া হৈ থাকক তাতো চাগে ভালে কাম কৰি আছে ধুনীয়া গান শুনাই আছে চাগে তেওঁ য'ত থাকে হয়তো ফূৰ্তিতে থাকিব সেয়াই বিচাৰিম আৰু শেষৰ গানটি তেওঁৰ কাৰণে শেষৰ গীতটি মই মন যায় গাইছোঁ দিগন্ত ছাৰৰ কথা মোৰ গুৰু আৰু লগতে সকলোৰে প্ৰিয় আৰু গীতটো সেইটোকে শেষত গাই সামৰণি মাৰিছোঁ বহুত কান্দিছোঁ আজি খালি তাৰ আগতো কৈছোঁ খুব ভাল লাগিলে এনেকুৱা ধৰণৰ কথা আচলতে পাতা নহয় আৰু ময়ো কেতিয়াও পাতিম বুলিও ভবা নাছিলোঁ আচলতে মোৰ ইমান কৈ থকা নাযায় তো সেইকাৰণে আপোনাৰ লগত এইখিনি সময় মোক দিয়াৰ কাৰণেও থেংক ইউ অহাৰ কাৰণে থেংক ইউ একচুৱেলি আমি গোটেই শ্ব'টো আমি এবছৰ আগৰ পৰা ডিজাইন কৰিছিলোঁ তেতিয়া এই খবৰ অহা নাছিলে এইটো পটভূমি নাছিলে আমি চেলিব্ৰেট কৰিম বুলি কৰিছিলোঁ যে এটা মিউজিকেল এটা পডকাষ্ট শ্ব' য'ত আমি জুবিন গাৰ্গক ডেডিকেট কৰি গোটেই মঞ্চখন গোটেই পৰিৱেশটো কৰা হ'ব আৰু আমি চেলিব্ৰেট কৰিম জুবিন গাৰ্গৰ গান চেলিব্ৰেট কৰিম মই হয়তো বহুতবাৰ তোমাক কৈছিলোঁ এনেকুৱা এটা শ্ব'ৰ কথা পৰিকল্পনা কৰি আছোঁ কিন্তু সেই একে শ্ব'টি থাকিলে কিন্তু চিটুৱেশ্যন সলনি ইয়াৰ আমি যিটো পডকাষ্টৰ যিটো এটা ছেট বুলি কয় সেইটো যিটো পৰিকল্পনা কৰিছিলোঁ তাতকৈ বহু পৃথক কৰিবলগীয়া হ'ল আমি জুবিন ক্ষেত্ৰৰ অলপ আভাস দিবলগীয়া হ'ল তেওঁৰ স্মৃতি তেওঁৰ যিখিনি স্মৃতিচিহ্ন হিচাপে যিখিনি আছে সেইখিনি সেই শ্ব'টো টোটেলি বেলেগ আছিলে তাৰ জুবিন গাৰ্গৰ গানৰ ওপৰতে আছিলে কিন্তু আজিও জুবিন গাৰ্গ কিন্তু সকলোবোৰ কিবা এটা মানে বেলেগ হৈ গৈছে আৰু কিছু বেলি দেখা দিবানে কি তোমাক চোৱাৰ বতৰে হৃদয়ৰে বাকি তেজ সিঁচি তোমাক ভবাৰ বতৰে দুচকুলে আহা সুৰে হাহে পাৰ হৈ তৰা গাইতে খোজে মন যায় দাৰাৰি
রে রে রা রে রে মন যায় মোৰো মন যায় চকুত হ'ব মন যায় চকুত হৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে মন যায় মোৰো মন যায় সঁচাকৈ মন যায় আৰু শেষৰ ভাগলৈ আহি পাইছোঁহি তাকে আৰু কালি সেই মহাপুৰুষজনৰ ঈশ্বৰ পুত্ৰৰ কালি জন্মদিন জুবিনদাৰ ক'ৰবাত সৰু পোষ্ট এটা পাইছিলোঁ জন্মদিনৰ দিনাখন তেওঁ কয় যে ইমান কেক কাটিব লাগে বৰ আমনি পাওঁ সেইকাৰণে মই ফুটি দিওঁগৈ তাৰপিছত তেওঁক প্ৰশ্ন কৰিলে এইবাৰ ক'ত থাকিব তেওঁ সেই সৰু পোষ্টটোত তেওঁ কৈছে নাজানো এইবাৰ ক'ত থাকিম সেইকাৰণে সঁচাকৈ আমি এইবাৰ নাজানো তেওঁ ক'ত আছে আৰু অহাকালি জন্মদিনৰ দিনাখন আমি সঁচাকৈ কেনেকৈ সুঁৱৰিম কি উইচ কৰিম কি লিখিম বা তেওঁৰ জন্মদিনটো কেনেকুৱাকৈ হ'ব সেইটো মানে এটা থট প্ৰচেছত নাহে গোটেই বস্তুটো ক'ৰবাত ফিট নবহে মানে গোটেই বস্তুটো বহু সময়ত আমি বহু প্ৰতিভা হেৰুৱাইছোঁ বহু মানুহ হেৰুৱাইছোঁ আমাৰ আপোনজনকো আমি হেৰুৱাইছোঁ আমি দুখ কষ্ট বেদনা কি আমি গম পাওঁ কিন্তু এইটো কিবা এটা পৃথক একেবাৰে পৃথক মানে পৃথক কালি বাৰ্থডেৰ কাৰণে কি ক'বা কি ক'ম আৰু ভালে থাকক তেওঁ য'তে আছে যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা সেই এক্সাইটমেণ্ট এটাতে থাকে ন বা আজি জুবিন গাৰ্গৰ বাৰ্থডে বাট এইবাৰ তেনেকৈ ক'বলগীয়া একো নাথাকে আৰু মই ক'ৰবাত যিদিনাখন মানে তেখেতক শেষ কাৰ্য যেতিয়া কৰিছে আৰু সোণাপুৰত সেইদিনাখনো মই ফেচবুকত এটাই লিখিছিলোঁ যে ভালে থাকা য'তে আছা সুখত থাকক আপুনি আকৌ সিপাৰে হয়তো লগ পাম মোক দাদাই ৰেবিট বুলি মাতিছিলে মানে আৰু মই যিটো কৈছোঁ আৰু এনেকৈ চুচুক চামাকৈ ৰৈ থাকোঁ ন এটা চুকত তো নেক্সটটো যদি কেতিয়াবা লগ পাওঁ যদি আকৌ যদি এনেকুৱাই ভাগ্য হয় মই যিটো কৈছোঁ মই নিজকে বিৰাট ভাগ্যৱান বুলি তো আকৌ যদি তেখেতক লগ পাওঁ তেনেকেই আৰু জন্মদিনৰ বহুত বহুত শুভকামনা ভালে থাকক সেইটোৱেই ক'ম আৰু কেতিয়াও ভবা নাযায় যে শ্ব' এটাৰ সামৰণি এনেকৈ হওক আমি সদায় হেপী এণ্ডিং এটা বিচাৰোঁ জুবিন দায়েও ক'ৰবাত ৰৈ বিনালে হেপী এণ্ডিং এটা বিচাৰিছিলে মানুহৰ মাজত কিন্তু সেই হেপী এণ্ডিঙত মানুহ উচুপি কান্দি ওলাই আহিছে মই এইটোতো আকৌ কৈছোঁ মানে মই যে কৈছিলোঁ যে দাদা ছিংগাপুৰৰ পৰা আহি পোৱাৰ পিছত ষ্টুডিঅ'লৈ যাম লগ পাম লগ পোৱাটোতো নহ'লেই তেওঁ আহিল কিন্তু বেলেগ এটা মানে ভাবিব নোৱাৰা কথা এটা লৈ খবৰ আহিল আমাৰ মাজলৈ কিন্তু ৰৈ বিনালৈ চালোঁ ইমান বছৰ আগতে গোৱা গানটো দাদাই থৈ দিলে মানে তো শেষতো মানে মোৰ যিটো সেই সপোন আছিল মানে প্লেবেক ছিংগাৰ হোৱাৰ মানে দাদাৰ শেষৰ মুভিখনতো মানে কোনোবাখিনিত অলপকৈ হ'লেও সৰু পাৰ্ট এটা হৈ থাকিলোঁ মানে তো তাৰ কাৰণে মোৰ আচলতে থেংক ইউ বা ধন্যবাদটো সৰু শব্দ হৈ যায় তো বহুত কিবা কিবি দি থৈ গ'ল আচলতে দাদাই বহুত হয়তো পাবলৈও বাকী থাকিল তো সেইখিনিক লৈ পেলাই আমি জীয়াব লাগিব তেওঁৰ সত্তাটোক আমি জীয়াই ৰাখিব লাগিব সেই মানুহজনক তেওঁৰ চিন্তাটোক আচলতে
মই সেইটোৱেই ক'ম যে তেওঁৰ সেই চিন্তাটো, তেওঁৰ সেই যিটো কামৰ প্ৰতি শ্ৰদ্ধা বা তেওঁৰ যিটো উদাৰতা, সেইটো সকলোৱে আৰ্জিবলৈ শিকক, মানে সেইটোৱেই বিচাৰিম। আৰু য'তেই আছে তাতে ধুনীয়া ধুনীয়া গান গাওক, গান সুৰ কৰক, ধুনীয়া লিখক, সেইটোৱে বিচাৰিম জন্মদিনৰ ইমানখিনিয়ে। আমি জয় জুবিনদাৰ এই অনুষ্ঠানত অহাৰ বাবে অৰুন্ধতী ভানুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিনদাকতো আমি ধন্যবাদ দিয়াৰ ধৃষ্টতা কৰিব নোৱাৰোঁ। জন্মদিনৰ শুভেচ্ছা থাকিল জুবিনদা, আপুনি য'তে থাকে সুখত থাকক। যেনেকৈ ভানুৱে ক'লে, অসমবাসীয়ে কিবা এটা হেৰুৱাইছে, কি হেৰুৱাইছে এতিয়ালৈকে আমি এই 2 মাহ হ'ব হৈছে, 2 মাহতো আমি উলিয়াব পৰা নাই যে আমি কি হেৰুৱাইছোঁ, কি হৈছে আমি কোনো ক'ব পৰা নাই। আৰু চকুৰ পানী আৰু উচুপনিৰ বাহিৰে আৰু কথাটো যেতিয়াই স্মৃতিত আহে সেইটো মানুহ এজনে কোনো কাৰণত মাইণ্ডটো ব্লেংক হৈ যায়। তো ইয়াৰ মাজত আমি যেনেকৈ হওক বিভিন্নজনে বিভিন্ন ধৰণে তেওঁক সন্মান যাচিবলৈ, তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ, তেওঁৰ জয়গান গাবলৈ চেষ্টা কৰিছে। শব্দৰ মজিয়াৰ পৰা আমি এটা ক্ষুদ্ৰ প্ৰয়াস বুলি মই আগতে কৈছিলোঁ, এটা নগণ্য প্ৰয়াস আমাৰ ফালৰ পৰা। আৰু আশা কৰোঁ আপোনালোকে যদি এই প্ৰয়াসটি ভাল পাইছে নিশ্চয় জনাব কমেণ্টত। কিবা যদি ভুল ত্ৰুটি ৰৈ গৈছে তাকো জনাব। আমি জুবিনদাৰ যি বিশেষ মুহূৰ্তবোৰ বা জুবিন গাৰ্গ কি আমি জানিবলৈ অলপ চেষ্টা কৰিলোঁ, তাত নিশ্চয় আপোনালোকে ভাল পাইছে বা আপোনালোকৰ মনত যদি কিবা কথা আছে আমাক নিশ্চয় আপোনালোকে কমেণ্টৰ মাজেৰে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। দাদাই যিহেতুকে নাহৰ ভাল পাইছিলে, সেয়েহে শব্দৰ মজিয়াত আহোঁতে নাহৰৰ উপহাৰ এটি দিব বিচাৰিছোঁ। এই সময়কণ দিয়াৰ বাবে নাহৰ ধুনীয়াকৈ যাতে সযতনে দাদাই যেনেকৈ বিচাৰিছিলে নাহৰে ভৰি পৰক, প্ৰত্যেকটো গছে ভৰি পৰক। আৰু সেইকাৰণে আমি অলপ গ্ৰীনেৰী কৰিছোঁ, অলপ ভাল লাগিছে হেৰিটো গোটেইখিনি। তাকে। আৰু এইবাৰ দেখিছোঁ চবতে এনেকৈ নাহৰ, আগতেও বাৰু গিফ্ট কৰে, কিন্তু আহি পেলাই যে এনেই গছপুলিটো থাকি যায় বা এনেকুৱা ধৰণৰ হয় ন, মানে প্ৰতিপালন কৰা নহয় আচলতে। দাদাই যেনেকৈ সেই গছক যেনেকৈ ভাল পাইছিল, মই এইটো ক'ব বিচাৰিছোঁ যে মানে গছজোপা ৰোৱাটো ডাঙৰ কথা নহয়, তাৰ প্ৰতিপালন কৰাটোহে আচলতে ডাঙৰ কথা। কেয়াৰ লৈ ডাঙৰ কৰাটোহে মানে খুব লাগিলে এনেকুৱা হ'ব নালাগে যে মানে মই নাহৰ পুলি একদম 25 জোপা ৰুইছোঁ, 50 জোপা ৰুইছোঁ, কিন্তু আছে কেইডাল, হয়নে? বাচিলে কেইডাল, সেই 50 জোপাও ৰুব পাৰে, কিন্তু বাচিবও লাগিব। মানে তাতকৈ একদম প্ৰতিপালন কৰি বচাব লাগিব। এক্সেক্টলি, বচাব লাগিব, সেইটোৱে। মানে আগতে এনেকুৱা হয় ন যে এই মৰি গ'ল এনেকুৱা এটা থাকে, এতিয়া আমি মৰিবলৈ দিব নোৱাৰোঁ। মানে নাহৰত যিহেতুকে দাদা থাকিব, সকলোকে ক'ম সকলোৱে গছ ৰুৱক, নাহৰ ৰুৱক। এণ্ড থেংক ইউ ফৰ দিছ। থেংক ইউ। থেংক ইউ।